চালক আৰু সেই উবেৰ চালকজনে জুবিন ক্ষেত্ৰত গৈ পেলাই এটা ভিডিঅ' বনাই পেলাই প্ৰস্তুত কৰি পেলাই আপলোড দিছিলে ছ'চিয়েল মিডিয়াত আৰু সেই ভিডিঅ'টোৱে ইমানখিনি তুলপাৰ লগালে যোৱাকালিৰ পৰা আজিৰ ডেটলৈকে যে মুখ্যমন্ত্ৰীৰ এতিয়াহে গাল উৰিছে আচ্ছা এটা কথা মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিব খোজো যে আপুনি যেতিয়া দাদা আমাৰ পৰা গুচি গৈছিলে আৰু তেতিয়া সোণাৰপুৰত গৈ পেলাই আপুনি যে এক ৰাতিৰ ভিতৰত চব যে তহলং কৰি কিনে মানে গোটেই চাফাই অভিযান চলাই দিছে তাতে আপুনি বুলডোজাৰৰ পৰা জেচিবিৰ পৰা চব চলাই পেলাই চাফ চিকুণ কৰি পেলাই এটা ৰাতিৰ ভিতৰত কেনেকে গছ গছনি কাটি মেলি চাফা কৰি পেলাই দাদাৰ তাতে সমাধিস্থলী বনাইছিলে আৰু দাদা তাতে লাষ্ট অন্তিম ক্ৰিয়া কৰিবৰ কাৰণে জেগাখিনি ঠিক কৰিছিলে কিন্তু যদি এটা ৰাতিৰ ভিতৰত আপুনি যদি ইমানখিনি কৰিব পাৰিছে মানুহৰ চকুত ভাল হ'বৰ কাৰণে কাৰণ সেইখিনি সময়ৰ পৰিস্থিতিটো বহুত বেছি মানে বেয়া আছিলে বিজেপিক ছাপোৰ্ট কৰোঁ কিন্তু ইয়াৰ মতলব এইটো নহয় যে মই যদি বেয়া কাম কৰে তাকো ছাপোৰ্ট কৰিম আপুনি যদি প্ৰিয় দৰ্শক অলপতে এজন কেব চালকে কলকাতাৰ পৰা অহা পৰ্যটকক জুবিন ক্ষেত্ৰলৈ লৈ গৈছিল আৰু তাৰপিছত তেওঁ এটা সামাজিক মাধ্যম যোগে নিজৰ কিছু মনৰ ক্ষোভ অসন্তুষ্টি ব্যক্ত কৰিছিল সেই যুৱকজনৰ কথাখিনি যিসকলে দেখিছে সামাজিক মাধ্যমত আপোনালোকে ইতিমধ্যেই গোটেই বিষয়টোক লৈ অৱগত কিন্তু যিসকলে দেখা নাই অকণমান মই দেখুৱাই ল'ব বিচাৰোঁ চাওকচোন আপোনালোকে আজিৰ পৰা আৰু জুবিন ক্ষেত্ৰ নাহো কিয় আহিম মোৰ আজি অসমীয়া বুলি ক'বৰ কাৰণে লাজ লাগছি ভাড়া এটা লৈ আহিছোঁ কলকাতাৰ মানুহ জুবিন ক্ষেত্ৰ চাব লৈ আহিছোঁ বুকিং কৰিছে লৈ আহিছোঁ লৈ মানুহটো কি কৈছে জানা কৈছে ভাইটি কি জুবিন ক্ষেত্ৰ দেখোন অকল ধূলা এনেকৈয়ে তেওঁ ফেচবুক যোগে নিজৰ মনৰ ক্ষোভ অসন্তুষ্টি ব্যক্ত কৰিছিল এই যুৱকজনক লৈ পৰৱৰ্তী সময়ত সামাজিক মাধ্যমত এক বিতৰ্কৰ ধুমুহা বুলি বহুতেই যুৱকজনৰ বক্তব্যখিনিক সমৰ্থন জনালে বহুতে আকৌ তেওঁক সমালোচনা কৰিলে যুৱকজনৰ বক্তব্যখিনিক লৈও আনকি ৰাজনীতি হ'ল সেইবিলাক বেলেগ বিষয় কিন্তু তেওঁ ফুটেজ খাবৰ কাৰণে তেওঁ নিজক জহাবৰ কাৰণে এই কথাখিনি কোৱা নাছিল যেন বুলি সকলোৱে হয়তো ভাবে ৰাজনীতিৰ উদ্ধত গৈ যিখিনি মানুহ হিচাপে নিজকে পৰিচয় দিয়ে কোনো দল মত ধৰ্ম বৰ্ণ নিৰ্বিশেষে সেই মানুহখিনিৰ চাগে একেই অনুভৱ একেই কথা একেই চিন্তা একেই আৱেগ একেই বেদনা তাৰ পাছত কালিৰ দিনটোত জুবিন গাৰ্গৰ পৰিয়াল জুবিন অনুৰাগী অজস্ৰ জুবিনৰ বন্ধু বান্ধৱ সকলো গৈ সেই জুবিন ক্ষেত্ৰ নিজে চাফা কৰিবলগীয়া হ'ল অকণমান সেই দৃশ্যটো চাওক আপোনালোকে গৰিমা গাৰ্গে নিজে কালিৰ দিনটোত গৈ জুবিন গাৰ্গৰ ছবি চাফা কৰিবলগীয়া হ'ল জুবিন গাৰ্গৰ বন্ধুৱে গৈ তাত পানী ঢালি গোটেইখিনি ধূলি মুচিবলগীয়া হ'ল চাফা কৰিবলগীয়া হ'ল এয়া কালিৰ দিনটোৰ দৃশ্য অৰুণ গাৰ্গ তেওঁ তেনেকৈ পানী মাৰি চাফা কৰিছে জুবিনক যিখন চিতাত জ্বলাই শেষ কৰিছিল সেই চিতাখন সেই জেগাটো সেই স্থানটোত তেওঁলোকে পানী মাৰিছে 19 ছেপ্টেম্বৰৰ পৰা আহি এতিয়া এই ফেব্ৰুৱাৰীৰ 11 তাৰিখ হ'লহি আৰু মাত্ৰ 8টা দিনৰ পিছত আমি ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী ছমাহ তাৰপাছত এই দৃশ্যটো দেখাৰ পিছত সাংবাদিকে যেতিয়া মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছিল এই যুৱকজনে যেনেকৈ কৈছিল এয়া কাৰ কাম চৰকাৰৰ কাম মুখ্যমন্ত্ৰীয়ে কি কৈছিল চাওক যি মই ডিস্ট্ৰিক্ট কৈছোঁ চাফ চুফ কৰিবৰ কাৰণে মই নিজে কৰা নাছিলোঁ কিয় যেতিয়াই কিবা এটা কৰিব খোজোঁ মানুহে গালি গালাজ কৰে যোৱাবাৰো যেতিয়া মই কৈছিলোঁ যে টাইমিংটো 10টা কৰিম মোক গালি গালাজে কৰিলে আছিলোঁ আজি যিহেতু পৰিয়ালে অনুৰোধ কৰিছে মই আজি কৈছোঁ যে সন্মুখত যিবিলাক দোকান বহিছে সেইবিলাক গুচাই দিব লাগে চাফা কৰিব লাগে বাউণ্ডেৰী ৱাল বনোৱাৰ কাম আৰম্ভ কৰিব লাগে আজিৰ পৰাই মই কৰিব কৈছোঁ কিন্তু ইমান দিনে মই নিজে কৰিলে মই যদি দোকান পোহাৰ গুচালোহেঁতেন আকৌ মোকেই ধৰিলেহেঁতেন সেইকাৰণে আজি যিহেতু পৰিয়ালে ক'লে মই আজিয়ে অলৰেডি দুপৰীয়া অৰ্ডাৰ দিছোঁ যে চব চাফ চুফ কৰিব লাগে পৰিষ্কাৰ কৰিব লাগে পৰিচ্ছন্ন কৰিব লাগে দোকানবোৰ গুচাব লাগে বাউণ্ডেৰী ৱাল ইমিডিয়েট বনাব লাগে আজি ধুনীয়া চাফা কৰি আছে কাৰণ আগতে মই সোমাব ভয় লাগে মই সোমাম আকৌ ক'ব যে মই কিয় সোমালোঁ যিহেতু এতিয়া পৰিয়ালে অনুৰোধ কৰিলে গতিকে লগে লগে ৰাতিয়ে কাম কৰি দিছোঁ কিন্তু তাৰ আগলৈকে মই যদি কিবা কওঁ আকৌ মোৰ ওপৰতে জেংজেঙাই উঠে সেইকাৰণে মই নিজে ইনিচিয়েটিভ লোৱা নাই কিন্তু মোক যি কয় মই সেইটো কৰি দিওঁ মুখ্যমন্ত্ৰীৰ দুদিনৰ এই বক্তব্য এইখিনি মুহূৰ্তত সামাজিক মাধ্যমত যিসকল আছে আপোনালোকে গম পায় এই বিষয়টোক লৈ ব্যাপক ৰূপত চৰ্চা হৈছে যিহেতু মই এগৰাকী ভদ্ৰ মহিলাৰ এটা বিশেষ বক্তব্য মই অসম চৰকাৰৰ দৃষ্টিগোচৰ কৰাব বিচাৰোঁ মাননীয় মুখ্যমন্ত্ৰীৰ মই দৃষ্টিগোচৰ কৰাব বিচাৰোঁ বহুতেই বহুত কথা কৈছে বহুত কথা লিখিছে
তাৰ ভিতৰত মাত্ৰ এগৰাকী ভদ্ৰ মহিলাৰ বক্তব্য হয়তো সামাজিক মাধ্যমত আপোনালোকে দেখিছোঁ, তথাপিও যিসকলে টেলিভিশ্যনত এই সন্দৰ্ভত জ্ঞাত নহয়, দেখা নাই, আমি তেখেতৰ সেই বক্তব্যখিনি টেলিভিশ্যনৰ যোগেদিও এবাৰ দেখুৱাব বিচাৰোঁ, মাননীয় মুখ্যমন্ত্ৰীৰ বিশেষকৈ দৃষ্টিগোচৰ কৰিব বিচাৰোঁ। চাওক তেখেতে কি কৈছে। উবেৰ চালক আৰু সেই উবেৰ চালকজনে জুবিন ক্ষেত্ৰত গৈ পেলাই এটা ভিডিঅ' বনাই পেলাই প্ৰস্তুত কৰি পেলাই আপলোড দিছিলে ছ'চিয়েল মিডিয়াত। আৰু সেই ভিডিঅ'টোৱে ইমানখিনি তুলপাৰ লগালে যোৱাকালিৰ পৰা আজিৰ ডেটলৈকে যে মুখ্যমন্ত্ৰীৰ এতিয়াহে গাল উৰিছে। আচ্ছা, এটা কথা মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিব খোজোঁ যে আপুনি যেতিয়া দাদা আমাৰ পৰা গুচি গৈছিলে আৰু তেতিয়া সোণাৰপুৰত গৈ পেলাই আপুনি যে এক ৰাতিৰ ভিতৰত চব যে তহলং কৰি কিনে মানে গোটেই চাফাই অভিযান চলাই দিছে, তাতে আপুনি বুলডোজাৰৰ পৰা JCBৰ পৰা চব চলাই পেলাই চাফ চিকুণ কৰি পেলাই এটা ৰাতিৰ ভিতৰত কেনেকৈ গছ গছনি কাটি মেলি চাফা কৰি পেলাই দাদাৰ তাতে সমাধিস্থলী বনাইছিলে আৰু দাদা তাতে লাষ্ট অন্তিম ক্ৰিয়া কৰিবৰ কাৰণে জেগাখিনি ঠিক কৰিছিলে। কিন্তু যদি এটা ৰাতিৰ ভিতৰত আপুনি যদি ইমানখিনি কৰিব পাৰিছে মানুহৰ চকুত ভাল হ'বৰ কাৰণে, কাৰণ সেইখিনি সময়ৰ পৰিস্থিতিটো বহুত বেছি মানে বেয়া আছিলে। বিজেপিক ছাপোৰ্ট কৰোঁ, কিন্তু ইয়াৰ মতলব এইটো নহয় যে মই যদি বেয়া কাম কৰে তাকো ছাপোৰ্ট কৰিম। আপুনি যোনটো কথা ক'লে যে মানুহে বেয়া পায় কিবা এটা কৰিবৰ কাৰণে গ'লে জুবিনদাৰ ক্ষেত্ৰত, আপুনি যদি জুবিনদাৰ নামত কিবা এটা কৰিবৰ কাৰণে যায় যদি মানুহে কিয় বেয়া পাব? মানুহে বেয়া পোৱাৰ কোনো প্ৰশ্নই নাহে। আপুনি যদি আমাৰ দাদাৰ কাৰণে যদি কিবা এটা কৰে তেতিয়াহ'লে আমাৰ ভালহে লাগিব। আৰু আপুনিতো বাৰ বাৰ এইটো কথা কৈয়ে থাকে যে আপুনিও বোলে জুবিন গাৰ্গৰ বোলে তাৰ অনুৰাগী, মানে নাম্বাৰ 1 লিষ্টত পৰে। আপুনি নাম্বাৰ 1 লিষ্টত যদি পৰিলেই হেঁতেন তেনেহ'লে আপুনি এইখিনি কাম আজি 5 মাহ নালাগিলে হয়। আজি ছ'চিয়েল মিডিয়াতে মানুহে কিয় ভিডিঅ' বনাই পেলাই প্ৰস্তুত কৰি কিনে চিঞৰ বাখৰ কৰি পেলাই ক'ব লগা হৈছে। আপুনি কৈছে, আপুনি কথাটোৱে ভুলকৈ কৈছে যে মানুহে বেয়া পায় সেইকাৰণে মই সেই বস্তুখিনিৰ পৰা আঁতৰি আছোঁ। আপুনি এজন মুখ্যমন্ত্ৰী হয় অসমৰ, গতিকে আপুনি এইবিলাক বস্তুত নিজে অকণ গুৰুত্ব দিব লাগে। সঁচাকৈ কৈছে, মানুহ এজনী বাহিৰৰ মানুহে আহি পেলাই যদি লাজ দিব পাৰিছে এইটো সঁচাকৈ লাজৰ বিষয় হয় আমাৰ অসমীয়া মানুহৰ কাৰণে। আমাৰ এজন দাদা, মানে আমাৰ অসমখনৰ যাৰ নামেদি জনাজাত অসমখন, তেখেতক যদি আপুনি এনেকৈ ধূলাবালিৰ মাজত যদি ৰাখিছে আৰু সেই ভিডিঅ' প্ৰস্তুত কৰি পেলাই যদি ল'ৰাজনে দিছে আৰু সেই ভিডিঅ'টোত ল'ৰাজনক মানুহে মুছলিম ধৰ্মৰ সম্প্ৰদায়ৰ ল'ৰাৰ কাৰণে সেই ল'ৰাজনক মানুহে ঢেৰ গালি পাৰিছে। কৈছে কি গুৱাহাটীখনত কি বেলেগ জেগাত কি ধূলিবালি নাই নেকি? অকল কি সোণাপুৰখনতহে দেখা পাইছে নেকি তই? তেনেকুৱা কথা নহয়। যদি ল'ৰাজনে অলৰেডি কৈছে মই না বিজেপিৰ ছাইডৰ হয় না কংগ্ৰেছৰ ছাইডৰ, কাৰণ দাদা আমাৰ নিজৰ দাদা হয়। আমাৰ ঘৰৰ যেনেকৈ এজন মানুহ ঢুকালে যেনেকুৱা লাগে, দাদা গুচি যোৱাৰ পিছতো আমাৰ তেনেকুৱাই লাগিছে। গতিকে সকলোৰে মাত মাতাৰ অধিকাৰ আছে। চৰকাৰে যদি কিবা বেয়া কাম কৰিছে তেতিয়াও চৰকাৰখনক আঙুলিয়াই দিব লাগিব, কিবা যদি ভাল কাম কৰিছে তেতিয়াহ'লেও চৰকাৰখনক আমি শলাগ ল'ব লাগিব। আৰু এটা কথা মই বুজি নাপাওঁ, আপুনি যে কৈছে যে মানুহে বেয়া পায় কাৰণে আপুনি আঁতৰি আছে, এইটো কিন্তু আপুনি ভুল কথা কৈছে। কিয় জানেনে? আপুনি SOP লগোৱাৰ কাৰণেহে মানুহে আপোনাক সেইখিনি সময়ত বেয়া পাইছিলে। কাৰণ SOP আপুনি যে SOPটো লগাইছিলে, আপুনি কৈছিলে যে মদাহীবিলাকে মদ খাই পেলাই তাতে বদমাচি কৰিছে কাৰণে আপুনি SOP লগাব লগা হ'ল, ঠিক আছে। কিন্তু আমি বিচাৰিছিলোঁ কি যে SOP আমাক নালাগে, কাৰণ আমি অকল ল'ৰাবিলাকে নহয় ছোৱালীবিলাকেও কিছুমানে ৰাতি 11টা-12টা বজাত দাদাৰ ওচৰত যাব বিচাৰে, কাৰণ সেইখিনি সময়ে এনেকুৱা আছিলে যে আমি দাদাৰ ওচৰত যাই কিনে শান্তি পোৱা আছিলোঁ। গতিকে সেইকাৰণে আমাক SOPটো আমাৰ প্ৰয়োজন নাছিলে, আৰু সেইটোৰ কাৰণে বহুত মানুহে অসমৰ মানুহে বিৰোধিতা কৰিছিলে, আৰু সেইকাৰণে আপুনি সেই বস্তুটোৰ পৰা আঁতৰি আছিলে, ঠিক আছে। সেইটো বস্তু মানিছোঁ। কিন্তু মোৰ প্ৰশ্ন হ'ল, যদিহে আপুনি এদিনৰ ভিতৰত এটা ৰাতিৰ ভিতৰত দাদাৰ সমাধিস্থলীখন বনাবৰ কাৰণে ৰেডি কৰিবৰ কাৰণে গছ গছনি চাফা কৰি পেলাই আপুনি সেই ঠাইডোখৰ চাফ চিকুণ কৰি পেলাই সমাধিস্থলী কৰিবৰ কাৰণে ৰেডি কৰি আছিলে, সেইখিনি সময়ত যদি এটা ৰাতিৰ ভিতৰতে যদি এইখিনি কৰিব পাৰিছে, তেতিয়াহ'লে আজি 5 মাহ কিয় লাগি গ'ল? আজি 5 মাহ সময় কিয় লাগিলে আপোনাৰ সেই জেগাখিনি চাফ চিকুণ কৰি ৰাখিবৰ কাৰণে? সেইখিনি মেলা সদৃশ্য হৈছে, মানে মেলাত পৰিণত হৈছে। ঠিকেই কৈছে ল'ৰাজনে, কি বেয়া কথা কৈছে। এতিয়া সেই ল'ৰাজনকো মানে মানুহে কমেণ্টত গৈ পেলাই বেয়াকৈ গালি পাৰি আছে। ল'ৰাজনে ভালে কথা কৈছে, ল'ৰাটোক ভালে ছাপৰ্টহে কৰিব লাগে যে দাদাৰ কাৰণে মাত মাতিছে। ভালটো ভাল বুলি ক'ব লাগিব, বেয়াটোক বেয়া বুলি ক'ব লাগিব। ইয়াৰ মতলবটো কি যে কংগ্ৰেছৰ ছাপৰ্টাৰ হয়তো সেইকাৰণে এনেকৈ কৈছ? সেইটো কি কথা আকৌ? সেইকাৰণে আপোনাক অনুৰোধ কৰি পেলাই কৈছোঁ যে মানে যিখিনি ঠাইত দাদাক মানে আমি লাষ্ট সময়লৈকে পাইছিলোঁ, সেইখিনি ঠাইত আপুনি এনেকুৱা ইমান আটক ধুনীয়া কৰি দিয়ক, ইমান ধুনীয়াকৈ বনাওক, যাতে আপোনাকো মানে আমাৰ নৱপ্ৰজন্ম যুৱ প্ৰজন্ম যাতে আপোনাক নমন কৰিব পাৰে যে আপুনি ইমান ধুনীয়াকৈ দাদাৰ সমাধিস্থলীটো মানে ধুনীয়াকৈ পাতি দিছে বা সমাধিস্থলীটো ধুনীয়াকৈ বনাইছে। গতিকে আমিও যাতে আমাৰ মনৰ ফালৰ পৰা যাতে দাদাৰ মন্দিৰত গৈ পেলাই পূজা পাতল কৰিব পাৰোঁ। আমি দাদাক এনেকৈ নিবিচাৰোঁ, ধূলাবালিৰ মাজত নিবিচাৰোঁ। আমি দাদাক সদায় যেনেকৈ দাদাৰ মনটো পবিত্ৰ আছিলে আৰু ঠিক তেনেকৈ আমি জেগাখিনিও পবিত্ৰ হৈ থকাটো বিচাৰোঁ। এনেকুৱা নহয় যে ধূলাবালি লেতেৰাৰ মাজত দাদাক ৰাখিম। আৰু সেইখিনি আপুনি নিজৰ দায়িত্ব আপুনি নিজে পালন কৰিব লাগে। আপুনি এনেকৈ কৰিলে আপোনাৰ দায়িত্বটো গুচি শেষ হৈ নাযায়তো যে মানুহে কিবা এটা কৰিলে, জুবিন ক্ষেত্ৰত কিবা এটা কৰিলে মোক মানুহে বেয়া পায় সেইকাৰণে মই আঁতৰি আছোঁ। আপোনাৰ দায়িত্ব যাতে সামৰণি মাৰিলে নহ'ব। আপোনাৰ নিজৰ দায়িত্ব কি আপুনি সেইখিনি পালন কৰিব লাগিব, তেতিয়াহে আপুনি এজন সৰ্বশ্ৰেষ্ঠ CM হ'ব আমাৰ অসমৰ। এনেকৈয়ে তেখেতে নিজৰ মনৰ কথাখিনি কৈছিল। মই আকৌ কৈছোঁ যে লক্ষ লক্ষ মানুহৰ মনৰ কথা এই ভদ্ৰমহিলাগৰাকীৰ মুখেদি হয়তো ওলাইছে। এয়া মাত্ৰ এগৰাকী ব্যক্তিৰ বক্তব্য মই আপোনালোকক দেখুৱাইছোঁ। আৰু তেখেতে নিজেই কৈছে তেখেতে বিজেপিক ভাল পায়, বিজেপিক ভোট দিয়ে, কিন্তু তাৰমানে এইটো নহয় যে
তেওঁ বেয়াটোকো সমৰ্থন কৰিব, ভালটোকো বেয়া বুলি ক'ব, সেইটো নহয়। মই জুবিন গাৰ্গৰ তিনিগৰাকী বন্ধুৰ কাষলৈ অহাৰ পূৰ্বে মই ত্ৰিদীপৰ কাষলৈ প্ৰথমে আহিব বিচাৰিছোঁ যে এজন সচেতন যুৱক হিচাপে ত্ৰিদীপ, তুমি যিহেতু বিভিন্ন ক্ষেত্ৰত মাত মতা, তোমাৰ চিন্তাখিনি ব্যক্ত কৰা, এই যে মহিলাগৰাকীৰ কথাখিনি মুখ্যমন্ত্ৰীক উদ্দেশ্য কৰি যিখিনি কথা কৈছে, মুখ্যমন্ত্ৰীয়ে দেখিছেনে নাই মই নাজানো। যদি নাই দেখা মই দেখুৱাবৰ কাৰণেহে মই ইয়াত এইটো ব্যৱস্থা কৰিছোঁ। কাৰণ কেতিয়াবা সাধাৰণ মানুহৰ কথায়ো আমাৰ নেতাৰ চকু খোল খুৱায়, মনটো বেলেগ দিশত লৈ যায়। আৰু এই মহিলাগৰাকীৰ কথাখিনিয়ে মই ভাবোঁ কেতিয়াও কোনো তাত একো বেয়া পাবলগীয়া বা কিবা তেওঁ ৰাজনীতিৰ গুণ লগাবলগীয়া কথা হ'বই নোৱাৰে। ইয়াত এয়া সাধাৰণ মানুহৰ কথা, ইয়াক লক্ষ লক্ষ মানুহৰ ভিতৰত এগৰাকী মাত্ৰ প্ৰতিনিধিৰ কথা। আমি যে এই 5 মাহ হৈ গ'ল এতিয়া সঁচাকৈ ইটা চপৰাও নপৰিলে। কালি গৰিমা গাৰ্গে যিটো আক্ষেপ প্ৰকাশ কৰিছে যে আমি কিয় বাৰে বাৰে অনুৰোধ কৰি থাকিবলগীয়া হয় চৰকাৰক, জুবিন কি আমাৰ সম্পদ নেকি, আমাৰ অকল আছিলে নেকি, জুবিন গাৰ্গ গোটেই অসমৰ আছিল, তেনেহ'লে আমি কিয় বাৰে বাৰে অনুৰোধ কৰিম? তুমি নিজে কি বুলি ভাবা যে কিয় সেই উৎসাহ, সেই সময়ৰ মুখ্যমন্ত্ৰীৰ সেই একদম ক্ষিপ্ৰ ব্যৱস্থা লোৱাই মহিলাগৰাকীয়ে যিকেইটা কথা কৈছে, চৰকাৰখনে যেনেকৈ কৰিছিলে, সঁচাকৈ জুবিনক শেষকৃত্য সম্পন্ন কৰালৈকে মই আগতেও বহুতবাৰ কৈছোঁ, ছিংগাপুৰৰ পৰা আনি বিমানবন্দৰৰ পৰা সৰু সজাইত থৈ, সৰু সজাইৰ পৰা আকৌ মানে সৰু হেৰিয়াত নি সোণাপুৰত নি সমাধি কৰালৈকে চৰকাৰখনে খুব ধুনীয়াকৈ কামখিনি কৰিছে। মুখ্যমন্ত্ৰীৰ সেই সময়ৰ পদক্ষেপ বহুতবাৰ আমি প্ৰশংসা কৰিছোঁ, ভালটো ভাল, তাত কোনো সন্দেহ নাছিল। কিন্তু তাৰপিছত ক'ত থমকি ৰৈ গ'ল? আজি 8 মাহত যদি সঁচাকৈ পাৰ্থ গোস্বামীয়ে কালি কৈছে 9 মাহত ফ্লাইঅভাৰ হৈ গৈছে গুৱাহাটীত, কিন্তু তাৰপিছত আজি 5 মাহলৈকে এটা ইটা এচপৰা নপৰিল। তাৰমানে সেই সময়ত পৰিৱেশটো বেলেগ আছিল কাৰণে ক্ষিপ্ৰভাৱে কৰিলে, আৰু এতিয়া অসমীয়া মানুহ আৱেগ চেছ হ'ব আৰু কৰিম, এনেকুৱা নেকি? নিতু দা, মই প্ৰথমতে এটা কথাই ক'ব খোজোঁ যে 19 ছেপ্টেম্বৰৰ পাছত আমি সমগ্ৰ বিশ্বত অসম সম্পৰ্কে, অসমীয়া সম্পৰ্কে ইমান বছৰে আমাৰ জাতীয় জীৱনটোক বিভিন্নজনে গৈ বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰি থৈ দিছিল। আমাৰ কথা, অসমীয়াৰ কথা বিভিন্নজনে বিশ্বৰ সন্মুখত আমাৰ কথা জিলিকাই তুলিছিল। কিন্তু 19 ছেপ্টেম্বৰৰ পাছত সমগ্ৰ ভাৰতত, বিশ্বত এটা অসমীয়া আৰু অসম সম্পৰ্কে আচৰিত ধৰণৰ পৰিৱেশ সৃষ্টি হৈছিল। মানুহৰ উৎকণ্ঠা বাঢ়িছিল, অসম আৰু অসমীয়া কোনে এগৰাকী শিল্পীক এইদৰে বিদায় দিছিল, এই জাতিটো কোন, এই সম্পৰ্কে চৰ্চা হৈছিল। আৰু বিভিন্ন ৰেকৰ্ডো আছে, ৰেকৰ্ডসমূহলৈও যদি আপোনালোকে চায়, মাইকেল জেকছনৰ পাছত গৈ জুবিন গাৰ্গৰ নামটো খোদিত হৈ আছিল। গতিকে মই ভাবোঁ যে জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পাছত অসম আৰু অসমীয়াৰ ওচৰত এটা সুযোগ আছিল, আমি কিদৰে আমাক এই শিল্পীগৰাকীক জীয়াই ৰখাৰ সমান্তৰালকৈ আমি কিদৰে আমাৰ জাতিটোক আমি বিশ্বমানৰ এখন স্মৰণ ক্ষেত্ৰ নিৰ্মাণ কৰি আমাৰ জাতিটোক আমি বিশ্বৰ সন্মুখত প্ৰতিষ্ঠা কৰিম, সেইটো আটাইতকৈ আমাৰ সন্মুখত থকা ডাঙৰ সুযোগ আছিল। এতিয়া নিতুদা, মই যদি খোলাখুলিকৈ কথাখিনিলৈ আহোঁ, 5 মাহ উকলি গৈছে, মই এই ধৰণৰ কথা ক'ব খোজা নাই যে 5 মাহৰ ভিতৰত তাত খুব ডাঙৰ কিবা স্থাপত্য এটা নিৰ্মাণ কৰা হওক, খুব ডাঙৰ তাত কিবা এটা আৰ্কিটেকচাৰ 5 মাহৰ ভিতৰত হৈ উঠিব পাৰে, নোৱাৰে। কিন্তু আমি যিবোৰ কথা সাধাৰণ মানুহ হিচাপে বাতৰি কাকত, নিউজ চেনেলবিলাকত দেখি আছিলোঁ, এখনটো কমিটি আছিল, কমিটিখনৰ সৈতে 2বাৰ বৈঠক হৈছিল, 2বাৰ বৈঠকৰ দ্বিতীয়খন বৈঠকত পৰিয়ালৰ ফালৰ পৰা এটা প্ৰকল্প দাঙি ধৰা হৈছিল। সেই প্ৰকল্পটো আজি ক'ত? সেই প্ৰকল্পটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই গ্ৰহণ কৰিলে, যিখন কমিটি গঠন কৰি দিয়া হৈছিল, কমিটিখনৰ প্ৰস্তাৱ মানি সেই কমিটিৰ পাছত কাম কাজ কৰিবলৈ গ'ল যিজন মুখ্যমন্ত্ৰীৰ নেতৃত্বত। আমি অসমৰ চাৰিওপাশে, গুৱাহাটীখন আপুনি এতিয়া এবাৰ ঘূৰি দিলেই গুৱাহাটীৰ চাৰিওপাশে ইমান বেছি কনষ্ট্ৰাকশ্যন হৈছে। এই মুখ্যমন্ত্ৰীগৰাকীৰ দিনত পৰিয়ালে এটা প্ৰস্তাৱ দিয়াৰ পাছত কিয় 5 মাহে, মই গোটেই আৰ্কিটেকচাৰটো হ'ব লাগে বুলি নাই কোৱা, কিয় আমি ইটা এচপৰা পেলাব নোৱাৰিলোঁ, এইটো কাৰ ব্যৰ্থতা, এই কথাটো আমি মুকলিকৈ আলোচনা কৰাৰ কিন্তু সময় আহিছে। দ্বিতীয়তে মই আকৌ আপোনাক মনত পেলাই দিওঁ, 21 ছেপ্টেম্বৰ তাৰিখে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী সংবাদমেল পাতি কৈছিল যে যোৰহাটত জুবিন গাৰ্গৰ দ্বিতীয়খন সমাধি হ'ব। ক'ত হ'ব? মাটি চালে নাই, মাটি চালে যদি তাৰ ৰোডমেপ আছে নাই আমি একো নাজানো। আকৌ কোৱা হ'ল যে এখন ফিল্ম চিটি হ'ব, ফিল্ম চিটিখন ক'ত হ'ব? এই সম্পৰ্কত আমাৰ হাতত কিবা প্ৰস্তাৱ আছে? 3 মাহৰ ভিতৰত কাম আৰম্ভ কৰিম বুলি কোৱা, যোৰহাটত কাম আৰম্ভ হোৱা কথা আছিল। আজি যেতিয়া মই যোৰহাটৰ বন্ধুসকলৰ সৈতে কথা পাতিছোঁ, মইতো নাজানো, তেওঁলোকেও নাজানে তাত ক'ত হ'ব, মাটি চালে, মাটি চোৱাৰ পাছত কাম কাজ কেতিয়া আৰম্ভ হ'ব, এই কথাবোৰ সম্পৰ্কে আমাৰ হাতত একো স্পষ্ট উত্তৰ নাই। গতিকে মই নিতুদা একেবাৰে সৰলকৈ যদি কথাটো কওঁ, এই কথাকেইটা কোৱাৰ কাৰণে কোনোবাই বেয়া পাব পাৰে, কিন্তু মই মুকলিকৈ কৈছোঁ, আমাৰ সন্মুখত এতিয়া নিৰ্বাচন আছে। 2026ৰ নিৰ্বাচনটো যিহেতু চমু চাপি আহিছে, আমি আটাইকেইটা ৰাজনৈতিক দলে পুনৰবাৰ তেওঁলোকৰ নিজৰ চৰিত্ৰলৈ ঘূৰি গৈছে। তেওঁলোকৰ যিটো চৰিত্ৰ, ভোটৰ ৰাজনীতি কৰাৰ যিটো চৰিত্ৰ, মানুহক ভোট হিচাপে চোৱাৰ যিটো চৰিত্ৰ, সেই চৰিত্ৰটোলৈ ঘূৰি গৈছে। কিন্তু মই তেওঁলোকক এটা কথাই পুনৰবাৰ মনত পেলাই দিব খোজোঁ, এই ষ্টুডিঅ'টোত বহি থাকিয়ে মই বহুবাৰ কৈছোঁ যে অসমত এগৰাকীয়ে চেলিব্ৰিটি আছিল, এগৰাকী ব্যক্তিৰ কথাতে অসমৰ সকলো মানুহে নিজৰ আত্মবিশ্বাস, নিজৰ স্বাভিমান বিচাৰি পাইছিল, সেই মানুহজন জুবিন গাৰ্গ। আৰু তেওঁলোকে যদি এই কথাটো ভাবি ভুল কৰি থাকে যে জুবিন গাৰ্গ এতিয়া নাই,
নাই গতিকে এই মানুহজনক লৈ তেওঁলোকে যিবোৰ কথা এই সময়ত ক'লে সেই কথাবোৰ সকলোৰে মনত আছে আৰু যিবোৰ কাম কৰিম বুলি কৈছিল সেই কামবোৰ যদি নকৰে এই যে আপুনি উবেৰ ড্ৰাইভাৰজন দেখিছে মোৰ বয়সৰ ল'ৰা এজন হ'ব তেওঁকতো কোনো এগৰাকী মানুহে গৈ উচতাব লগা হোৱা নাই তেওঁ নিজে নিজে কৈ দিছে যিগৰাকী ভদ্ৰ মহিলাৰ ভিডিঅ' আপুনি দেখুৱালে নিজে নিজে কৈছে কথাবোৰ মানে এতিয়াও আমাৰ মন মগজু সকলোতে কাৰণ দিনৰ পৰা ৰাতিলৈতো তেওঁৰে গান এতিয়াও শুনি আছো গতিকে এই কথাবোৰ মানুহৰ মনত আছে গতিকে মই এটা কথাই ক'ব খোজো এই বিষয়টোক লৈ সেই সময়ত আপুনি যিদৰে কৈছে ময়ো প্ৰশংসা কৰিম মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব সুন্দৰকৈ কাম কৰিছিল কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰনাইখন দি ৰাজনীতিটো আৰম্ভ কৰিছিল গতিকে মই এটা কথাই ক'ব খোজো এতিয়াতো সমাধি ক্ষেত্ৰলৈ মানুহৰ খুদ বব নহয় সকলো দলৰ ৰাজনৈতিক ব্যক্তিসকল যাব ভোট পাব তাত 1 মিনিট থাকিলে তেওঁলোকে 100টা লাইক পাব গতিকে মই শেষত এই কথাটোৱে অনুৰোধ কৰিব খোজো পৰিয়ালে নিজৰ ধৰণে কাম কাজবোৰ কৰাৰ বাবে তেওঁলোকে বহু কথা ৰাজহুৱা কৰিছে এই যিসকল ৰাজনৈতিক ব্যক্তিয়ে এতিয়া ভোটৰ স্বাৰ্থত গৈ সমাধি ক্ষেত্ৰত ভিৰ কৰিব তেওঁলোকেও নিজৰ নিজৰ পৰিকল্পনাবোৰ আমাৰ আগত কওক কোনে কি কৰিব কাৰণ এই কথাটো হ'ব নোৱাৰে আকৌ মই আপোনাক এটা কথা আকৌ মনত পেলাই দিওঁ এইগৰাকী মুখ্যমন্ত্ৰীয়ে কৈছিল যে ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰতকৈ আমি অলপো মাটি বেছিকৈ নিদিওঁ মই কেতিয়াবা ভাবিবলৈ বাধ্য হওঁ আমাৰ অসমৰ বিভিন্ন ঠাইত আপুনি জানে শ্বহীদ বেদীবোৰ আছে সেই শ্বহীদ বেদীবোৰ থকাৰ পাছতো আমি শ্বহীদ স্মাৰক নিৰ্মাণ কৰিছোঁ মানে আমাৰ সুউচ্চ শ্বহীদ স্মাৰকটোৱে সেই সৰু সৰু শ্বহীদ বেদীবোৰৰ গুৰুত্বটো নাইকিয়া কৰিছে নেকি নাই দিয়া এতিয়া সময়ে দাবী কৰিছে যে আমি এটা ডাঙৰ শ্বহীদ স্মাৰক ডাঙৰকৈ নিৰ্মাণ কৰোঁ ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰলৈ মই সদায় সেইটোৰ সন্মুখেৰে অহা যোৱা কৰোঁ গুৱাহাটী বিশ্ববিদ্যালয় সেইটো আমি কি পৰ্যায়ত ৰাখিছোঁ সেইটো বিশ্বমানৰ হৈছে নাই সেইটো কিন্তু এটা বিতৰ্কৰ প্ৰশ্নবোধক চিন ভূপেন হাজৰিকাদেৱক আমি কিদৰে সমাধিস্থ কৰিছিলোঁ এই কথাটোৱে আমাৰ বিশ্বত পৰিচয় হৈছিল কিন্তু আজি কিন্তু সমাধি ক্ষেত্ৰৰ সেই অৱস্থা আছে নাই সেইটো এটা প্ৰশ্নবোধক চিন গতিকে সেই সমাধি ক্ষেত্ৰটো যদি আমি মনে বিচৰা ধৰণে নিৰ্মাণ কৰিব পৰা নাই এতিয়া যদি সুযোগ থাকোঁতে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰটো আমি নিৰ্মাণ নকৰোঁ আমি কিন্তু বিশ্বৰ আগত লাজ পাম কালি যেতিয়া পৰ্যটক এগৰাকী আহিব অসমলৈ আহি নামিব তেওঁক আমি যদি জুবিন গাৰ্গ ভূপেন হাজৰিকাদেৱৰ সমাধি ক্ষেত্ৰটো আন ঠাইত যিবোৰ সমাধি ক্ষেত্ৰ আছে সেই ধৰণে নিৰ্মাণ কৰি দেখুৱাব নোৱাৰোঁ লাজ কেৱল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাপায় জাতিটোৱে পাম গতিকে মই শেষত এই কথাটোৱে অনুৰোধ কৰিব খোজো এই কথাবোৰক লৈ ৰাজনীতি নকৰি এই কথাবোৰক ৰাজনৈতিক গোটেই কথাবোৰৰ আওতাৰ বাহিৰত ৰাখি প্ৰত্যেকটো ৰাজনৈতিক দলে আৰু বিশেষকৈ শাসনত থকা চৰকাৰখনে কাৰণ তেওঁতো নাম্বাৰ 1 লিষ্টত আছে নহয় তেওঁতো মাজে মাজে আচল নকল অনুৰাগীও তেওঁলোকে বিচাৰ কৰি পেলাইছিল গতিকে তেওঁলোকৰ যদি ইমান ভাল পোৱা 9 মাহত ফ্লাইঅভাৰ নিৰ্মাণ কৰা দলটোৱে 9 মাহত সমাধি ক্ষেত্ৰ নিৰ্মাণ কৰিব নালাগে কিন্তু অসমৰ মানুহক ৰোডমেপখন দিয়ক যে আমি এইকেইটা কাম কৰিম এই ধৰণে আমি কাম কাজ আৰম্ভ কৰিছোঁ তেতিয়া অসমৰ মানুহ আশ্বস্ত হ'ব আৰু এই কথাটো ভাবি থাকিলে মই ভাবোঁ তেওঁলোকে ভুল কৰা হ'ব যে জুবিন গাৰ্গক লৈ অৱহেলা কৰি থাকিব আৰু সৰু সাধাৰণ মানুহবোৰে মাত নেমাতিব জুবিন গাৰ্গ সদায় সাধাৰণ মানুহৰ সম্পদ সাধাৰণ মানুহে যেতিয়াই তেওঁ বিচাৰে তেতিয়াই কিন্তু এই ধৰণে নিজৰ ধৰণে মাত মাতি যাব মই ধন্যবাদ জনাইছোঁ ত্ৰিদীপক প্ৰিয় দৰ্শক উঠি অহা প্ৰজন্মৰ এগৰাকী যুৱকৰ বক্তব্য এয়া এই বন্ধুসকলে কি ক'ব বিৰতিৰ পিছত মই শুনিম আপোনালোককো দেখুৱাম কিন্তু এটা কথা আমি কওঁ যে জুবিন গাৰ্গৰ যদি ন্যায় নিদিয়ে তেনেহ'লে মুখ্যমন্ত্ৰীয়ে কেতিয়াবাই কৈছিল যে মোক ভোট নিদিব এতিয়া নিৰ্বাচন আহি আছে নিৰ্বাচনৰ আগত এই পৰিৱেশটো হোৱাৰ পিছত এতিয়া হয়তো ধুমধাম তাত ইটা বালি শিল ৰথ সকলো পৰিব আমি আকৌ উৎসাহ প্ৰদৰ্শন কৰিম কিবা এটা হ'ব কিন্তু সেইখিনি মানুহক দেখুৱাবৰ কাৰণে হ'ব নালাগে যদি সঁচাকৈ কৰিব বিচাৰিছে সেইখিনি আন্তৰিকতাৰে কৰক আৰু এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত কৰক যে ইমান সময়ৰ ভিতৰত যেনেকৈ 1 বছৰৰ ভিতৰত 9 মাহৰ ভিতৰত বা 2 বছৰৰ ভিতৰত 3 বছৰৰ ভিতৰত যেনেকৈ এটা প্ৰকল্প লৈছে গুৱাহাটী উত্তৰ গুৱাহাটী যেনেকৈ ব্ৰিজ নিৰ্মাণৰ এটা নিৰ্দিষ্ট সময় লৈ পেলাই সময়ৰ ভিতৰত শেষ কৰিছে গুৱাহাটীৰ ফ্লাইঅভাৰবিলাকৰ সময়তকৈ আগত যেনেকৈ হৈছে জু ৰোডৰ ফ্লাইঅভাৰ সময়তকৈ আগত যেনেকৈ নিৰ্মাণ কৰি দেখুৱাইছে তেনেকৈ জুবিন গাৰ্গৰ এই জুবিন ক্ষেত্ৰকো তেনেকৈ ৰাজনীতিৰ গণ্ডিৰ ঊৰ্ধলৈ গৈ আন্তৰিকতা আৰু সদিচ্ছা প্ৰদৰ্শন কৰি চৰকাৰখনে এটা পদক্ষেপ লৈ দেখুৱাওক আমাৰ অনুৰোধ আমাৰ আহ্বান ইতিমধ্যে আপোনালোকে গমেই পাইছে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত জুবিন ক্ষেত্ৰ আজি অৱহেলিত অনাদৃত উপেক্ষিত ধূলিময় জুবিন ক্ষেত্ৰ আজি পৰিষ্কাৰ কৰিবলগীয়া হৈছে জুবিন গাৰ্গৰ পৰিবাৰে জুবিন গাৰ্গৰ পৰিয়ালে জুবিন গাৰ্গৰ বন্ধুৱে কিন্তু আমাৰ 5 মাহত আমাৰ 5জন মানুহো চৰকাৰৰ ফালৰ পৰা তাত নিয়োগ কৰা নহ'ল এটা ইটা এচপৰাও নপৰিল এই 5 মাহত গোটেই ধূলিময় হ'ল কিন্তু মানুহৰ সুদ কমা নাই শদিয়াৰ পৰা ধুবুৰীলৈ অজস্ৰ মানুহৰ দৈনিক সুদ বৈ আছে কালিৰ দিনটোত এই যে এখেতসকলে গৈছিল পৰিষ্কাৰ কৰিছিল স্বয়ং গৰিমা গাৰ্গে চাফা কৰিবলগীয়া হৈছিল মুচিবলগীয়া হৈছিল সেই দৃশ্যটো দেখাৰ পিছত বহুতৰে হয়তো মনত কষ্ট হৈছিল সংবাদ মাধ্যমৰ আগত সেইগৰাকী গৰিমা শইকীয়া গাৰ্গে আক্ষেপেৰে কি কৈছিল যিসকলে আপোনালোকে দেখিছে ইতিমধ্যেই শুনিছে চাইছে যিসকলে দেখা নাই এবাৰ চাওক গৰিমা শইকীয়া গাৰ্গে কি কৈছিল সংবাদ মাধ্যমৰ আগত কালি জুবিন ক্ষেত্ৰ এখন উপাসনাৰ স্থলী
আমি মন্দিৰ মছজিদটো এনেকৈ লেতেৰাকৈ কদৰ্য পৰিৱেশত নাৰাখোঁ কেতিয়াও আৰু তাৰ প্ৰতি আমাৰ আচলতে সকলোৰে দায়িত্ব হ'ব লাগে এক পৰ্যটনস্থলীলৈও এতিয়া ৰূপান্তৰিত হৈছে গতিকে এই ঠাইখন খুব ভালদৰে ৰখাটো আমাৰ সকলোৰে কৰ্তব্য সেয়া চৰকাৰৰো দায়িত্ব সেয়া ৰাইজৰো দায়িত্ব আমাৰ সকলোৰে দায়িত্ব গতিকে সেইখিনি দেখি পেলাই অলপ বেয়া লাগিছিলে এতিয়া চাফ চিকুণ কৰাৰ কথা আমি নিজে ভাবিলোঁ আমি এদিন আগবাঢ়ি আহি আমি এদিন কৰিলেই নহয় আচলতে সদায় হ'ব লাগিব আৰু আজি কৰি কাইলৈ কৰিব কেনেবাকৈ যদি নোৱাৰেও তেতিয়াহ'লে অন্ততঃ দুদিনৰ মূৰে মূৰে সকলোখিনি চাফা হৈ থাকিব লাগিব ইয়াত পৰ্যাপ্ত পানীৰ ব্যৱস্থাটো হ'ব লাগে যিটো টয়লেটৰ ব্যৱস্থা হ'ব লাগে বাকীখিনি সকলোখিনি চাফ চিকুণ হৈ থাকিব লাগে তেল পৰি এতিয়া একেবাৰে কাৰ্পেটবোৰ অতি লেতেৰা হৈ গৈছে সেইদিনাখন আমাৰ ছ'চাইটিৰ পৰা দুজনমান মানুহ আহিছে মই আহিছিলোঁ তেওঁলোকে নিজৰ কান্ধত লৈ অহা গামোচাখনেৰে জুবিনৰ ফটোবোৰ ধূলি মুচিব লগা হৈছিল আমি সকলোৱে নিজৰ কাপোৰেৰে ধূলি মুচি থৈ গৈছোঁ গতিকে সেই কথাবোৰ বেয়া লাগে জুবিন গাৰ্গৰ ফটো এখন এতিয়া লেতেৰা হৈ থকাটো আমাৰ কাৰণে অন্ততঃ খুব পেইনফুল কথা এটা সেইকাৰণে তেনেকৈ থকাটো আমি বিচৰা নাই জুবিন ক্ষেত্ৰ সংশ্লিষ্ট কৰ্তৃপক্ষই যদি কৰিব নোৱাৰে তেতিয়াহ'লে আমি ভাবোঁ আমি নিজে বা ৰাইজে মিলি হ'লেও সেইখিনি ভালকৈ ৰাখিব সেইকাৰণে আমি সেইখিনি কৰিব বিচাৰিছোঁ আৰু জুবিন ক্ষেত্ৰখন কিদৰে কেনেদৰে নিৰ্মাণ হ'ব কিবা এটা চিজিল হ'ব লাগে মুঠতে কেনেদৰে হ'ব ৰাখিব বিচাৰিছে সেইটো ভৱিষ্যত প্ৰজন্মৰ কাৰণেও বা আজি এই এবছৰ দুবছৰৰ কথা নহয় আমি 50 বছৰ 100 বছৰ যুগ যুগান্তৰলৈ আমি যেতিয়া নাথাকিম ভৱিষ্যত প্ৰজন্মৰ কাৰণেও আমি ভাবোঁ জুবিন ক্ষেত্ৰখন তেনেকুৱা এক স্থান হৈ থাকক য'ত আহি পেলাই সকলোৱে বুজিব পাৰে জুবিন গাৰ্গ কোন আছিল জুবিন গাৰ্গৰ সেই সত্তা ইয়াতে বহুত কিবা কিবি কৰিব নোৱাৰিলেও যিমানখিনি মাটি আছে যিমানখিনি আমাৰ সমল আছে তাৰ ভিতৰতে নিশ্চয় খুব চিজিলকৈ ধুনীয়াকৈ জুবিন ক্ষেত্ৰখন নিৰ্মাণ কৰি এক মানে এটা ধুনীয়া এখন ঠাই বনাই পেলাব পাৰি গতিকে সেইখিনি হোৱাটো আমি বিচাৰিছোঁ মানে সেইখিনিতো আপোনালোকে সকলোৱে দেখিছে আজি হোৱাটো সেইটো প্ৰশ্ন মোলৈ আহিবই নালাগে আপোনালোকে নিজে সকলোৱে বুজি পায় যে এদিন হ'ব লাগে নে এইটো সদায় হ'ব লাগে আজি 5 মাহ হৈ গ'ল এনেকৈ থাকিব লাগে এনে এইটো সদায় আচলতে ইমান দিনে থাকিবই লাগিছিল সেইটো মোক সুধিব লাগে নে মই আপোনালোকক সুধিছোঁ আপোনালোকে কওকচোন সেইটো অৱহেলিত হৈছে নেকি মই আপোনালোকক সুধিছোঁ মিডিয়াক সুধিছোঁ ৰাইজক সুধিছোঁ মই সকলোকে মোৰ ফালৰ পৰা মই সুধিছোঁ আপোনালোকে কি ভাবে অৱহেলিত হৈছে নেকি নিশ্চয় যদি হৈছে বুলি ভাবে তেতিয়াহ'লে আমাৰ সকলোৰে কৰ্তব্য সেইটো অকল পৰিয়ালক আপোনালোকে প্ৰশ্ন সুধিব বা পৰিয়ালে কিবা এটা কথা ক'ব সেইটো নাভাবিব আৰু পৰিয়ালে কৰিব লাগিব বুলি প্ৰতিটো প্ৰশ্নৰ কথা নাই আমি নিজে ক'লেহে যে কিবা এটা হ'ব কাৰণ আমি কোৰ্টতো লাগি আছোঁ আমি গোটেইবোৰ কাম আমি দুজনী অকল ভণ্টি আৰু ময়ে কৰি আছোঁ গতিকে সমগ্ৰ ৰাইজৰ আছিল জুবিন সকলো পৰিয়ালৰ আছিল জুবিন চৰকাৰৰো আছিল জুবিন গতিকে সকলোৱে মই ভাবোঁ সকলোৰে দায়িত্ব সেয়া আছিল গৰিমা শইকীয়া গাৰ্গৰ বক্তব্যৰ কিয় ডাঙৰ মই ৰাজেশ ভূঞা ডাঙৰ মই আপোনাৰ কাষলৈ আহিছোঁ যে এইটো দৃশ্য আচলতে আমি দেখিব নালাগিছিল কিন্তু আমি কালিৰ দিনটোত দেখিলোঁ আপুনি কি বুলি ভাবে যে কিয় 5 মাহ এনেকৈ অৱহেলিত উপেক্ষিত হৈ জুবিন ক্ষেত্ৰ পৰি থাকিবলগীয়া হৈছে আচলতে সকলোৰে কথাবোৰ যুক্তি আছে এই উবেৰ চালকজনৰ কথাটো যুক্তি আছে মহিলাগৰাকীয়ে যিটো ক'লে সেই যুক্তি আছে গৰিমাগৰাকীয়ে যিটো কৈছে সেইটো যুক্তি আছে সকলোৰে যুক্তি আছে আৰু আটাইতকৈ ডাঙৰ কথা হ'ল আমি ক'ৰবাত নহয় ক'ৰবাত হেমাহি কৰিছোঁ হেমাহি এনেকুৱা ধৰণৰ হেমাহি জুবিন ক্ষেত্ৰখন আচলতে কি হ'ব লাগিছিল আৰু হৈছেগৈ কি প্ৰথম কথা সেইটো জুবিন ক্ষেত্ৰত আমি গৈ জুবিনক স্মৰণ কৰা এটা স্থল আছিলে কিন্তু সেইটোৰ পৰা সম্পূৰ্ণ আঁতৰি আমি কি কৰিছোঁ তাত মেলা কৰিছোঁ আমি দোকান পোহাৰ কৰিছোঁ এটা আনন্দময় পৰিৱেশে হৈছেগৈ তাত গৈ যিয়ে নহওক বাৰু বেলুন বিকিছে কোনোবাই ম'ম' বিকিছে কোনোবাই কিবা বিকিছে সেইবিলাক বেলেগ কথা তেওঁলোকে যি কৰিছে যি কৰে কৰক কিন্তু চাফাকৈ ৰখাটো আমাৰ সকলোৰে দায়িত্ব আছিলে সকলোৰে দায়িত্ব আমি যিসকল গৈছোঁ জুবিনৰ ওচৰলৈ আমাৰ দায়িত্ব আছিলে যে আমি চিপছৰ পেকেটটো খাই বাহিৰত পেলাম ক'ৰবাত আমি ভিতৰত নেপেলাওঁ আমি তাতকৈ পেলাইছোঁ আমি ধূপ জ্বলাই ধূপৰ পেকেটটো তাতে এৰি থৈ কিয় আহিছোঁ আমি ওচৰতে থকা ডাষ্টবিনত কিয় নেপেলাওঁ সেই চাফ চিকুণকৈ ৰখা আমাৰ চবৰ দায়িত্ব আছিল আমি চবেইতো কৈ আছিলোঁ জুবিন গাৰ্গ কপিল বৰঠাকুৰ আৰু পামী বৰঠাকুৰে কেতিয়াবাই ক'লে জুবিনৰ আমাৰ হৈ থকা নাই জুবিন ৰাইজৰ আমি চবেই ক'লোঁ যে জুবিন আমাৰ সন্তান যদি আমাৰে সন্তান আমাৰ ল'ৰাটো তাত পৰি আছে আৰু তেওঁৰ ওচৰত গৈ পেলাই আমি লেতেৰা কৰি থৈ আহিছোঁ তাতকৈ নিৰ্লজ্জ কাম কিবা আছে নেকি সেই গোটেই ভুলখিনি প্ৰথম কথা আমাৰ আমি যিসকল মানুহ তালৈ গৈছোঁ আৰু তাৰ পিছৰ কথাখিনি হ'ল দায়িত্ব লৈছিলে চৰকাৰে দায়িত্ব লৈছিলে সেইটো পলম হৈছে বহুত বেছি পলম হৈছে আৰু ইমান বেছি কিয় পলম হৈছে মই নাজানো এখন কমিটিও বনাই দিয়া হৈছিলে সেই কমিটিখনে দুদিনমান তালৈ গ'লোঁ আৰু তাৰ বাহিৰে আমাৰ বন্ধু শ্যামন্ত গৌতমে খুব ধুনীয়া এটা প্ৰজেক্ট বনাই আনিছিলে কিন্তু সেই প্ৰজেক্টটো বাৰু তেওঁ যিদৰে বনাই আনিছিলে তাত আৰু আমাক মাটিৰ প্ৰয়োজন হৈছিলে সিমানখিনি মাটি চাগে আমি তাত নাপাম সেইটো এটা প্ৰশ্ন খুব ধুনীয়া প্ৰজেক্ট আছে ঠিক আছে সিমান ডাঙৰকৈ নহ'লেও সৰুকৈ হ'লেও আমি কিমান মাটিৰ প্ৰয়োজন হৈছিল সেইটো সেই প্ৰজেক্টটোত হয়তো আৰু মাটি লাগিব আৰু নাই যদিও টোটেল 20 বা 25 বিঘা মাটি লাগিব গোটেই প্ৰজেক্টটো কৰিবলৈ কিন্তু চৰকাৰে প্ৰথমতে ঘোষণা কৰিছিলে 20 বিঘা মাটি হ'ব বুলি তাত নাই মুখ্যমন্ত্ৰীও ঘোষণা কৰিছিলে তাততো এতিয়া আমি জনামতে 10ৰ পৰা কিমান বিঘা মাটি আছে চাগে গতিকে সেইটো এটা খুব ধুনীয়া তাত গোটেই প্লেনিংটো আছিলে তাত উপাসনাস্থলী বেলেগকৈ আছিলে এটা মিউজিক জ'ন আছিলে ৱাকিং জ'ন আছিলে মিউজিয়াম আছিলে তাৰ বাহিৰেও আৰু বহুত কিবা কিবি আছিলে কোনোবা আমাৰ
এটা বেণ্ড পাৰফৰ্ম কৰিব পৰাকৈ বা জুবিনৰ গানবোৰ গাই থোৱা বা বিভিন্ন গান গাব পৰাকৈ এটা প্লেটফৰ্ম আছিলে ধুনীয়া এখন মানে প্ৰজেক্ট এটা ধুনীয়া প্ৰজেক্ট এটা বনাই আছিলে আৰু সোমাই দিয়াৰ লগে লগে কৰিডৰ দি গ'লে কি পাব কি নাপাব গোটেইখিনি বনাই থোৱা আছিলে এইটো খুব ধুনীয়া প্ৰজেক্ট আছিলে ঠিক আছে ইমান ডাঙৰকৈ নোৱাৰোঁ তাতকৈ সৰুকৈ হ'লে আমি কৰিব লাগিছে আৰু আটাইতকৈ ডাঙৰ কথা হৈছে এতিয়া বাৰিষা আহি আছে আমি যদি জুবিন ক্ষেত্ৰৰ সেই গোটেই ভৌগোলিক দিশটো চাওঁ পাহাৰখনৰ পৰা কাটি এঢলীয়া হৈ আছে মইতো ভাবোঁ যে আৰু 1.5 মাহৰ পিছত অসম্ভৱ এটা বেয়া পৰিস্থিতি হ'ব কাৰণ কি হ'ব যদি বৰষুণ দিয়ে আৰু এঢলীয়া যিহেতু মাটিয়ে বোকাই পানীয়ে গোটেইখিনি খহি আহিব খহি অহাৰ পিছত জুবিনৰ যিটো সমাধিস্থলী সেইটো হয়তো ক'ৰবাত নহয় ক'ৰবাত হানি হোৱাৰ মানে চান্স আছে আৰু তাৰোপৰি এই গোটেই মাটিয়ে বালি যেতিয়া খহি আহিব যিটো হাইৱে আছে হাইৱেটোৰ লগত কিন্তু ড্ৰেইন নাই এতিয়ালৈকে সেই পানীখিনি হাইৱেলৈকে আহিব হাইৱেলৈকে অহাৰ পিছত কি হ'ব গোটেইখিনি বোকা হৈ যাব আৰু ট্ৰেফিক জাম হ'ব আৰু হয়তো গাড়ী নচলা হ'ব তেতিয়া আৰু এটা ভয়ংকৰ অৱস্থা হ'ব গতিকে এতিয়া সময় থাকোঁতে কৰিব লাগে যদি ভুল হৈ গ'ল আমাৰ সকলোৰে ভুল হৈ গ'ল আমি নিজে লেতেৰা কৰিছোঁ ভুল আমাৰ আমি নিজেই পলম কৰিছোঁ ভুল আমাৰ আমি নিজেই দেৰি কৰি আছোঁ কিন্তু এতিয়া সময় আছে যদি ভাবোঁ সকলোৱে মিলিজুলি কিবা এটা কৰিব লাগে আৰু চৰকাৰলৈ এটাই অনুৰোধ আপোনালোকে কৰক জুবিন ক্ষেত্ৰখন যিটো আপোনালোকৰ দায়িত্বতে আছে যিখিনি মানুহে তাৰ দায়িত্ব লৈছে প্ৰশাসনে বিশেষকৈ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে তাৰ দায়িত্ব লৈ পেলাই সম্পূৰ্ণ কৰক অন্য সম্পূৰ্ণ কৰিব নোৱাৰিলেও চাৰিবেৰটো সম্পূৰ্ণ কৰি যদি প্ৰথমৰ অৱস্থা চাফ চিকুণকৈ ৰাখিব পাৰে সেইটো ব্যৱস্থা কৰক আৰু মই কোৱা নাই যে একেদিনাই হ'ব বা দুমাহতে হ'ব সময় লাগিব আৰু যদি সেইটোৰ কাৰণে যদি প্ৰয়োজন হয় জুবিন ক্ষেত্ৰখন আটক ধুনীয়াকৈ বনাবলৈ যদি প্ৰয়োজন হয় তাৰ কাৰণে লাগিলে জুবিন ক্ষেত্ৰত 2 মাহৰ কাৰণে লাগিলে পৰ্যটকৰ কাৰণে বন্ধ কৰি দিওঁ তাত বাকী যিখিনি নিয়ম নীতি কৰিব লাগে সেই নিয়ম নীতিখিনি হৈ যাওক জনসাধাৰণ লাগিলে বন্ধ হওক 2 মাহ সময়লৈ বা 3 মাহ সময়লৈ ধুনীয়াকৈ বনাই থাকে আকৌ মুকলি কৰক সেয়া লাগিলে সময় লওক কিন্তু বেছি পলমো কৰিব নালাগে বেছি পলম হৈ যোৱাৰ লগে লগে এই বিপদখিনি আহি থাকিব এতিয়া যোৱাকালি মই কিছুমান ছ'চিয়েল সামাজিক মাধ্যমত দেখিছোঁ তাত যিমানখিনি মহিলা আছিলে কাম কৰি তাত যিগৰাকী মানে কিছুমানে দোকান কৰি আছিলে তেওঁলোকে আক্ষেপ কৰিছে তেওঁলোকক তাৰপৰা আঁতৰাই দিয়ে তেওঁলোকে কৈছে আমি সদায় চাফা কৰি আছিলোঁ আমি কৰি আছিলোঁ কিন্তু তাত কেইবাখনো কমিটি হ'ল তাত এতিয়ালৈকে মই জানাত চাগে এইখন 3 নম্বৰ নে 4 নম্বৰ কমিটি তাৰ মানে লোকেল কমিটিৰ দায়িত্ব লৈছিলে আগতে এখন বেলেগ কমিটি আছিলে তাৰপিছত তাৰমানে সেইখন এখন শ্মশানৰ পৰা হেৰি কৰিহে কৰা হৈছিলে সেই মাটিখিনি গতিকে শ্মশান কমিটিখনো আছিলে তেওঁলোকেও দায়িত্ব লৈছিলে কিন্তু ক'ৰবাত নহয় ক'ৰবাত যেন গোটেই বস্তুটো ব্যৱসায় ফালে গৈ আছে নেকি জুবিন ক্ষেত্ৰখন মোৰ তেনেকুৱাহে লাগি আছে যিটো ধৰণে তাত মানে দোকান পোহৰ হৈ গৈ আছে মেলা সদৃশ এটা পৰিৱেশ হৈ গৈ আছে কেইদিনমানৰ পিছতো মোৰ সন্দেহ আছে মীনা বজাৰো গৈ তাত বহিব তাৰপিছত দেখিব এইফালে চলি আছে ডিংচাক ডিস্কো সেয়াও হ'বলৈ আছে গতিকে সময় আছে সময় থাকোঁতে আমি চবেই এই কামখিনি কৰোঁ ভাবিবলৈ বা জুবিন ক্ষেত্ৰ কৰক জুবিন ক্ষেত্ৰত তাত আচলতে জুবিননো কি জুবিন ক্ষেত্ৰলৈ গ'লে আচলতে জুবিনক স্মৰণ কৰিব পাৰিব লাগে তাত দোকান হওক কিতাপৰ দোকান হওক হয় মই ধন্যবাদ জনাইছোঁ ৰাজেশ ভূঞা ডাঙৰীয়াক আকৌ আহিম এখেতসকলৰ কাষলৈকৈ আহিম আমি উভতি আহিছোঁ আজিৰ অভিমতৰ পৰৱৰ্তী অংশলৈ মই পাৰ্থ গোস্বামীৰ কাষলৈ আহিছোঁ কালি আপুনিও যিহেতু গৈছিল দেখিছিল আপুনি নিজৰ কথা সংবাদ মাধ্যমৰ আগত ব্যক্তও কৰিছে কালি যিসকলে চাইছে দেখিছে তথাপিও মই আজি আকৌ মাতি আনিছোঁ আপুনি এতিয়ালৈকে এই ইছ্যুটোক লৈ মোৰ ইয়াত কেইবাবাৰো আহিলে সঁচা কথা ক'বলৈ গ'লে আপুনি কি দেখিলে গৈ আপোনাৰ অনুভৱটো কালি কৈছে যদিও যিসকলে দেখা নাই আপুনি এই মুহূৰ্তত যদি যিসকলে স্বচক্ষে দেখি অহা মানুহ এজনৰ বক্তব্য যদি শুনিব বিচাৰে আপুনি কোনকেইটা কথা ক'ব প্ৰথম কথা মই তাৰ আগৰ কথাখিনি কওঁ যে আমাৰ যিটো আমি অনাৰেবল চিফ মিনিষ্টাৰে যিটো কালি ক'লে কথাষাৰ যে মই ইমান দিনে সোমোৱা নাই কিন্তু পৰিয়ালৰ ৰিকুৱেষ্ট কৰাৰ কাৰণে পৰিয়ালে ৰিকুৱেষ্ট কৰা নাছিল ফাৰ্ষ্ট কথা যেতিয়া মই আমাৰ CMৰ সেই প্ৰেছ মিটটো চালোঁ মই লগালগ কিন্তু ফোন কৰিছিলোঁ পৰিয়াল বুলি ক'লে জুবিন গাৰ্গৰ পৰিয়াল বুলি ক'লে এতিয়া গৰিমা গাৰ্গ আমাৰ মামন আৰু পাপু তেওঁলোক তিনিজনেতো ফোন কৰা নাই আৰু তাৰপিছত আৰু এটা কথা ক'লে পৰিয়ালে কালি ৰিকুৱেষ্ট কৰাৰ পিছত আমি লগালগ ষ্টেপ ল'লোঁ দোকান চোকানবোৰ উঠাই দিলোঁ তাৰমানে কেনেকুৱা হ'ল পৰিয়ালে দোকানখিনি উঠাব দিলে এইটো মই কালিও তাতে গৈ কৈ আছোঁ দোকানীখিনি চাফ চিকুণ কৰোৱা বুলিও কৈছে চাফ চিকুণ ক'লে চাফ চিকুণ যদি চাফ চিকুণ আমি গৈ চাফ চিকুণ কৰিছোঁ আৰু যে দোকান বজাৰযোৰ এনেকুৱা হ'ল যে দোকানীখিনি সেইকাৰণে কি ভাবিলে যে পৰিয়ালে মানুহে ৰিকুৱেষ্ট কৰি দোকান বজাৰখিনি আমি ভাঙালোঁ ৰাতি পৰিয়ালৰ মানুহে দোকান বজাৰ আমি পৰিয়ালৰ মানুহে CMৰ লগত কথাই পতা নাই আমি নিজে ডিচিশ্যন লৈছোঁ যে আমি যাম চাফ চিকুণ কৰিম তো তাৰে মই যোৱাৰ লগে লগে সেই দোকানীখিনি আহি মোক ধৰিছে আহি পেলাই তাৰমানে মানে খঙত নহয় আৱেগিক হয় যে দাদা আমি ইমান দিনৰ পৰা আছোঁ জুবিনদাৰ কাৰণে আমি এটা আছোঁ আমাক আপোনালোকে দোকানখিনি ভাঙাই দিলে কৈছোঁ আমি ক'ত দোকান ভাঙালোঁ নহয় CM ছাৰেতো কৈছে যে পৰিয়ালে আমাক ৰিকুৱেষ্ট কৰিলে আমি তাৰপিছত আহি গ'লোঁ কামত চাফ চিকুণো কৰিলোঁ দোকান চোকান ভাঙাই দিলোঁ তা মই তাত লগালগ কৈছোঁ আমি দোকান মই তেতিয়া এটা ডাইৰেক্ট কথা কৈছোঁ চাওক জুবিন গাৰ্গৰ জুবিন গাৰ্গৰ এটা সমাধিস্থলীত মানুহে চাকি ধূপ জ্বলাবই মন্দিৰতে হওক সমাধি ক্ষেত্ৰতে হওক মছজিদতে হওক তাত মন্দিৰ মম আৰু ধূপ লৈ যাব আমাৰ এটা চাকি আৰু ধূপ লৈ যাব মই খালি এটা বস্তু চবকে তেতিয়াই কৈছোঁ কালিও ৰিকুৱেষ্ট কৰিছোঁ ইমান যেতিয়া আমাৰ জেগাটো আছে এটা পাৰ্মানেণ্ট প্লেচ হ'ব লাগিব
মই কেতিয়াও নকওঁ যে য'তে ত'তে দোকানবোৰ বহক এটা ফিক্স পাৰ্মানেণ্ট প্লেচ হ'ব লাগে তাত দোকানখিনি থাকিব আৰু মই এইখিনি কৈছোঁ আৰু তাৰ দোকানীখিনিৰ ফুল ডিউটি তেওঁলোকৰ ৰেছপনচিবিলিটি তেওঁলোকৰ দোকানৰ মুখখন তেওঁলোকে চাফা কৰি থ'বলৈ তেওঁলোকে তাত জাবৰখিনি পেলাই থৈ যাব নোৱাৰে চ' তেওঁলোকে চোৱা আমি এটাই বুজোঁ জুবিন জীয়াই থাকোঁতে সদায় মানুহৰ কথা ভাবিলে আৰু আমি এতিয়াও কওঁ যে জুবিন যোৱাৰ পিছতো সেই মানুহখিনিক এটা লাইভলিহুড দি গ'ল নাই চ' সেই মানুহখিনি কাৰোবাৰ অলপ কেইটামান পইচা পাই ঘৰ এখন চলাই আছে কোনোবাই ইনকাম কৰি আছে তেওঁলোকক কৰক কিন্তু ইন এ ছিষ্টেম ৱে ইন এ মোৰ ছিষ্টেম ৱে তেওঁলোকৰ এটা বেলেগ আমি বাহিৰৰ মন্দিৰবোৰ দেখিছোঁ তাত যাওঁতে জানো নাই যে চাকি দুপৰ এটা লাইনৰ দোকান থাকে হয়নে আমি জানো যে কাহা মিলেগা যদি সুধো লেফ্ট চাইডে চলাই যায় চব দোকান পাবে মিলে তাতে কি ধুনীয়াকৈ যদি জেগা আছে এটা জেগা দি দিয়ক তেওঁলোকে এইটো চলি থাকক ছেকেণ্ড কথা মই কালি কৈছিলোঁ যেতিয়া মই তাত গৈছোঁ দুৰ্গন্ধ টয়লেট মই কৈছোঁ যে ৰাতি নাইট ছুপাৰৰ পৰাও তাতে মানুহ নামে কিন্তু দেই জুবিন ক্ষেত্ৰখন চাই বাছেদি সোমাই তাত সেই মাইকী মানুহ বয়সস্থ মাইকী মানুহ বাচ্চা ল'ৰা ছোৱালী মই মতা মানুহখিনি ধৰাই নাই বাৰু তেওঁলোকে ৰাতি সেই ঠাণ্ডাত ৱাছৰুম এটা কৰি তাৰপিছত যেতিয়া মই দেখিছোঁ কমিটিৰ মানুহে বোলে কৈছিল যে আমি এটা তেওঁলোকে ক'লে এতিয়া আপোনালোকে ৱাছৰুম নবনাব কাৰণ আমি পিছত বনাম ভাঙি যাব কেতিয়া বনাম কেতিয়া ভাঙিব তাৰলৈকে মানুহবোৰে কি কৰি থাকিব তাৰমানে ঘৰৰ পৰা টেমা লৈ আহিব নেকি নিজে নিজে টেমাটো লৈ আহিব দেই এতিয়া আমি ৱাছৰুম নবনাওঁ তে এইখিনি মুঠৰ গোন্ধত আপুনি যাব নোৱাৰে বেক চাইডটো মাইকী মানুহবোৰ তাত গৈ ছোৱালীখিনিয়ে বিশ্বাস কৰিব তাত যিখিনি ভলেণ্টিয়াৰ মই চেলুট দিওঁ তাৰ লোকেল মানুহখিনিয়ে কিন্তু ভলেণ্টাৰী যিখিনি পাৰিছে চাফ চিকুণ কৰি আছে তেওঁলোকে তেওঁলোকৰ কিন্তু স্বাৰ্থ নাই জুবিনক ভাল পাই কাৰণে আহিছে কিন্তু তথাপিও কিছুমান মানুহ ক্ষেত্ৰীৰ পৰা খোজকাঢ়ি আহিছে সেই মাইকী মানুহখিনিয়ে মোক নিজে কৈছে যে দাদা আমি টয়লেট লাগিলে আমি ওচৰৰ ৰেষ্টুৰেণ্টবোৰত ৰিকুৱেষ্ট কৰোঁ তাত থকা মানুহখিনি তেওঁলোকে ৰাতিপুৱা পৰা এতিয়ালৈকে থাকে কিন্তু আৰু তেতিয়া মই কৈছিলোঁ যে তেওঁলোকে এতিয়া চিম্পল ইয়াত এটা চিম্পল এটা আনচাৰ আছে নাই ঠিক আছে যেতিয়া পাৰ্মানেণ্ট হ'ব পাৰ্মানেণ্ট টেম্পৰাৰী এখন মিটিং পাতিলে এখন টেম্পৰাৰী বাথৰুম 4টা 6টা 7টা নাথাকে জানো আজিকালি যে পৰ্টেবলবোৰ থাকে তে সেনেকুৱা যদি 5টা বহাই দিলেহেঁতেন আৰু গোটেইখিনি কথা হ'ল কি ৱাই এই বস্তুখিনি এটা আজিকালি ইমান এজেঞ্চিজ আছে এটা ক্লিনিং এজেঞ্চিক দি দিয়ক ক্লিনিং এজেঞ্চিয়ে নিজৰ টাইমত চাফ চিকুণ কৰি ৰাখিব কাৰো হেডেক নাই খালি চৰকাৰৰ হওক বা তাৰে কমিটি হওক খালি ছুপাৰভাইজ কৰক চিম্পল এজ ডেট সেইটো কিয় নহ'ল ছেকেণ্ড কথা বাকীখিনি ৱাল হোৱা নাই মাটি হোৱা নাই চব বুজিলোঁ পাৰা নাই সময় পোৱা নাই হ'ব পাৰে বা চৰকাৰৰ পইচাও নাথাকিব পাৰে আমি নাজানো ন কাৰণ নহ'লেতো 5 মাহ লাগিব নালাগে পইচা পাতি থাকিব নহ'ব পাৰে কাৰণ এই চব ফাণ্ডৰ কথা বহুত টকাৰ কথা কিন্তু সেই জুবিনৰ যিখন চিতাখন 40 বা 50 ফুটে হ'ব হয়নে ৰাজেশ গোটেইখিনি 50-40 ফুটৰ সেইখিনি জেগাটো কমপ্লিট কৰি দিয়ক তাত যে সেই তলৰখিনি যে পকা ঢালাই পকা সেই ঢালাই পকাই আছে তাত এখন মাৰ্বল বা গ্ৰেনাইট এখন টাইলছ এখন লগাব 5 মাহ নালাগে ন 5 মাহ লাগে নেকি সেই গ্ৰেনাইট এখন লগাবলৈ অকল ভিতৰৰ চিতাখিনি ৰেডি কৰি দিয়ক সেইখিনি এনেকৈ আছে ছাইডৰখিনিতো ক'বই নালাগে ৱাছৰুম এটা পিছত মোক তাৰে লোকেল মানুহখিনিয়ে ক'লে যে আমি দাদা পিছফালে ৱাছৰুম নহয় গাঁত খান্দি দিয়া হৈছে কাৰণ তেওঁলোকক মানা কৰিছে বুলি কৈছে যে পাৰ্মানেণ্ট একো নকৰিব কাৰণ আমিতো বনামেই সেইকাৰণে মই কৈছোঁ যেতিয়ালৈকে বনাব তেতিয়ালৈকে তাৰমানে মাইকী মানুহ ল'ৰা ছোৱালী এইবোৰ এণ্ট্ৰি বন্ধ কাৰণ ইয়াতে টয়লেট নাহিব আপোনালোকে আৰু ৰাতিটো ৰেষ্টুৰেণ্ট ওচৰৰ হোটেলবোৰ বন্ধ থাকে তেওঁলোক ক'ত যাব ৱাছৰুম ক'ত পইচা দিব সেই কথা পানী নাই পানী থাকিলেহে পানী মাৰিব এখন আজিকালিতো কিমান প্ৰাইভেটে যে গাড়ী অটো ভেনত পানী লৈ ডেইলি এখন বুক কৰক ৰাতিপুৱা এখন আবেলি এখন পানীটো মাৰি থৈ যাব চ' দ্য চলিউশ্যন ৱাজ ভেৰি চিম্পল আজিকালি মানুহৰ ঘৰতো ডাঙৰ যাৰ ঘৰ সিও ক্লিনিং এজেঞ্চিৰ মাতি আনি ঘৰটো ক্লিন কৰে চ' চৰকাৰৰ কাৰণে ইট ৱাজ জাষ্ট লাইক এ পিনাট তেওঁলোকক দুটা এজেঞ্চিত কৈ দিব লাগে তেওঁলোকে আহিব চাফ চিকুণ কৰিব জুবিন গোটেই ক্ষেত্ৰ ফিনফিনা হৈ থাকিব কিন্তু চোৱা মই তাতে এটাই কথা কওঁ পৃথিৱীত নোৱাৰা কাম বা এইখিনি কাম ইজি ইচ্ছা থাকিব লাগিব ইচ্ছা যদি নাই মই পৃথিৱীত একোৱে নকৰোঁ ছেকেণ্ড কথা অলপ আগতে ক'লে এখন কমিটি বনাই দিছে কমিটি এখন বনাইছে মই জাষ্ট ফৰ এক্সাম্পল কৈ আছোঁ আমি ইয়াত মানুহকেইজনে বহি এটা কমিটি বনালোঁ কমিটিখন মই হেড মই একো নকৰাকৈ আপোনালোকে একো কৰিব নোৱাৰে সেইখন কমিটি কি লাভ আছে সেইটো হয় চ' এইচব কমিটি চমিটি যদি হ'লহেঁতেন তে ইমান দিনে কিয় কাম হোৱা নাই ৱাই ইজ দ্য কমিটি নট স্পিকিং আউট মে বি দে আৰ নট এলাউড টু স্পিক আউট কমিটিটো মুখ্যমন্ত্ৰীৰ খুব ঘনিষ্ঠ মানুহেই তাৰ দেখোন তাকেতো মই কৈছোঁ নিতুমণি তুমি আৰু মোৰতো বহুত আমি চিনি পাওঁ এইটো সেইটো কিন্তু তোমাক মই পাৱাৰটো দিব লাগিব ন তোমাক কমিটিত সোমাই থ'লে নহ'ব ন কালি তুমি যে পাহাৰদা মই তাতে এটা ধূপ জ্বলাম সেইটোও যদি মোক সুধিব লগা হয় হোৱাট দ্য ইউজ অফ দেট কমিটি চ' মোৰ কথাবোৰ ষ্ট্ৰেইট যে জুবিন ক্ষেত্ৰখন কিন্তু আৰু এটা মই কথা কওঁ আৰু এটা কথা ওলাইছে মই তেতিয়াহে শুনিছোঁ দেই যে এই আমাৰ এই যে চালকজন তেওঁ কিন্তু আৱেগিক হয় লাজ পাইহে কিন্তু সেই ভিডিঅ'টো দিছে তাতে এইমাত্ৰ মই গম পালোঁ কোনোবাই কৈছে যে তেওঁ মুছলিম মানুহ সেইকাৰণে তেওঁ বিজেপি এগেইনষ্ট কংগ্ৰেছক কৈছে হয়নে কংগ্ৰেছক বুলি ভাবিছে এতিয়া মই আপোনালোকৰ প্ৰশ্ন সুধিছোঁ মই গোস্বামী এটা বামুণ মই এজন গোস্বামী ল'ৰাটো মই এতিয়া যে এইখিনি বেয়া পাইছোঁ এতিয়া মোক কি পাৰ্টি বুলি ক'ব আপুনিতো জুবিনৰ বন্ধু আপুনি মোক কি পাৰ্টি ক'ব এতিয়া তাৰমানে জুবিনৰ কথা কোনোবাই সঁচা কথা ক'লে সি পাৰ্টিত সোমাই গ'ল নেকি কাৰণ বিশেষকৈ এতিয়া ইলেকশ্যনখন আগত আছে কাৰণে
এতিয়া মোক কি পাৰ্টি বুলি ক'ব মই জুবিন ক্ষেত্ৰখন লেতেৰা বুলি কৈছোঁ য়েছ কৈ আহিছোঁ মই দেখি আহিছোঁ হাতেদি চাফা কৰি আহিছোঁ আপোনালোকে লৈ যাওক নিজৰ মা আৰু ভণ্টিক লৈ যাওক দেখাওক মোক ৱাছৰুমত তাতে ৱাছৰুম এটা ইউজ কৰি ঘৰত বহি পেলাই মানুহক ট্ৰল নকৰিব তাত গৈছে নাই আপোনালোকে যিখিনিয়ে যে সেই মানুহজনে কোৱাৰ কাৰণে যে আমি লাজ পাইছোঁ অসমে লাজ পাইছোঁ আপোনালোকে গৈছেনে জুবিন ক্ষেত্ৰত ভৰি দি পাইছে আমি গৈছোঁ যোৱাকালি বয়সস্থ মাইকী মানুহ আমাক সাপতি হুক হুকে কান্দি আছে এতিয়া জুবিনৰ কাৰণে আবেগী হয় সেই মানুহজনী তাত যাবলৈ ৱাছৰুমটো নাই কিন্তু আপুনি ঘৰত ড্ৰয়িং ৰুমত বহি পেলাই লিখিলে নহ'ব ন যে জুবিনৰ কলৰ কাৰণে সি এইটো মুছলিম কাৰণে সি কংগ্ৰেছ এইটো হিন্দুৰ কাৰণে বিজেপি মইতো হিন্দু মোক কি পাৰ্টি এতিয়া মোকো তাৰমানে পাৰ্টিত টানিব এতিয়া এতিয়া মোক কোনটো পাৰ্টিত টানিব মোক এতিয়া কোনটো পাৰ্টিত টানিব মইতো গোস্বামী মানুহ মইতো কমপ্লেইন কৰি আছোঁ জুবিন ক্ষেত্ৰ একোৱে হোৱা নাই লাজ পাইছোঁ আমি মই মোৰ লগৰ ল'ৰাই বাহিৰৰ পৰা ফোন কৰি পেলাই মোক কৈছিল পাৰ্থ ইয়ৰ জুবিন ক্ষেত্ৰ মাষ্ট বি বিউটিফুলি মেড মই লাজত এখন ফটো দিব পৰা নাই কেনেকৈ ক'ম দিছ ইজ বিউটিফুল মেড ৰঙা মাটি এখন পথাৰ পিছফালে অলপ আগতে ৰাইজে কৈছে কেইদিনমান পিছত বাৰিষা আহিব চাওঁ তাৰপিছত একাতুম যদি ৰঙা মাটি মোৰ দাঁত নহয় ৰঙামাটি পথাৰ তাৰ পিছফালে যাবই নোৱাৰি কেনেকৈ যাব দুৰ্গন্ধ চ' সেইকাৰণে প্লিজ এই পলিটিক্স এতিয়াও জুবিনক লৈ আপোনালোকে কিয় পলিটিক্স কৰি আছে আমি জুবিনৰ পৰা কি বিচাৰিছোঁ ন এতিয়া আমি চৰকাৰৰ পৰা জুবিন ক্ষেত্ৰখন ধুনীয়াকৈ চাফাকৈ ৰাখিব বিচাৰিছে তাৰ মাজত দুই এজনৰ সেইটো বস্তু দুখ লাগি লাজ পাই পেলাই আবেগিক হৈ কথাটো কৈছে সেইটোকে আকৌ পলিটিক্সলৈকে লৈ গৈছে আপোনালোকে এবাৰ যাওক না জুবিন ক্ষেত্ৰ আৰু যদি আপোনালোকে জুবিনৰ এই ক্ষেত্ৰতে বিচাৰে নামাতিব না একো নক'ব নামাতিব ডাইৰেক্ট লিখি দিয়ক তাত কি আপোনাৰ যদি কলিজা আছে লিখি দিয়ক আমি জুবিন ক্ষেত্ৰ লেতেৰাকৈ থকাটো বিচাৰোঁ উই ডোণ্ট কেয়াৰ জুবিন ক্ষেত্ৰ সেইটো লিখিবলৈ আশা আছে নাই আপোনাৰ সেইটো লিখি দিয়ক যদি নিবিচাৰে ৰাইট ইট ডাউন দেন আই উইল টেল ইউ আৰ এ মেন এনে ঢোল বজাই জোতা চালে বেলেগ কোবাই নপৰিব বদনাম নকৰিব মানুহ তাক কোনোবাই আবেগী যদি কোনোবাই কৈছে তাক বেলেগ ৰাস্তাত পলিটিক্সত লৈ নাযাব এণ্ড ইফ ইউ ডোণ্ট হেভ দ্য গাটছ টু টক ডোণ্ট টক ঠিকে কৈছে মই পাৰ্থ গোস্বামীক ধন্যবাদ জনাইছোঁ পাৰ্থ গোস্বামীয়ে যিখিনি কথা কৈছে এজন বন্ধু হিচাপে কৈছে এজন জুবিন অনুৰাগী হিচাপে কৈছে এজন অসমীয়া হিচাপে কৈছে আৰু তেওঁ উপাধিক ধৰিও কৈছে কাৰোবাক হুছেইন কাৰোবাক আহমেদ কাৰোবাক আলি দেখাৰ লগে লগে এতিয়া বেলেগ ধৰণে চোৱা হৈছে তেখেতে নিজেই কৈছে তেখেতে এজন ব্ৰাহ্মণ জুবিন গাৰ্গৰ অতি ঘনিষ্ঠ ব্যক্তি তেখেতক এতিয়া কি বুলি ক'ব সঁচাটো সঁচা মিছাটো মিছা ভালটো ভাল বেয়াটো বেয়া এতিয়া আমাৰ সমাজখনত কিছুমান ভাল কথা ক'লেও মানুহে বেয়াকৈ লয় সঁচা কথা ক'লেও বেয়া তাত ৰাজনীতি বিচাৰি পায় মানুহে সকলোতে ৰাজনীতি বিচৰাটো অনুচিত কিবা এটা ভাল কথা ক'লেই মই কংগ্ৰেছী হৈ যাওঁ কিবা এটা ভাল কথা ক'লেই মই বিজেপি হৈ যাওঁ এইটো বেয়া এইটো হ'ব নালাগে আচলতে আমি উভতি আহিছোঁ আজিৰ অভিমতৰ পৰৱৰ্তী অংশলৈ মই ৰাজাবোৰৰ কাষলৈ আহিছোঁ পোনে পোনে যে তিনিওগৰাকীৰ বক্তব্য আপুনি শুনিছে মই যিসকল তাৰ ছ'চিয়েল মিডিয়াক লৈ সৰব হোৱা ব্যক্তি তাৰে এগৰাকীৰ বক্তব্য মই আৰু বুলিতে দেখুৱাইছোঁ বা কেব চালকগৰাকীৰ বক্তব্য শুনিলোঁ ৰাজাবোৰ এজন ঘনিষ্ঠ বন্ধু হিচাপে নিশ্চয় এই 5 মাহত এই অৱস্থাটো দেখি আপুনিও চাগে ক'ৰবাত ব্যথিত মই ভাবোঁ দুখিত আপুনি কি আশা কৰে এতিয়া হয় আচলতে বৰ দুখ লগা কথাটো মই আগৰ যোৱাবিলাক কথা নকওঁ কালি আমি যাওঁতে ধুবুৰীৰ পৰা অহা মানুহ লগ পাইছোঁ নলবাৰীৰ পৰা অহা মানুহ লগ পাইছোঁ চিলনীজানৰ পৰা অহা মানুহ লগ পাইছোঁ গোলাঘাটৰ পৰা আহিছে নাহৰকটীয়াৰ পৰা আহিছে সেইবিলাক মানুহৰ লগত কথা পাতিছোঁ আমি মানে অসমৰ 20-25খন জেগাৰ পৰা এদিনত জুবিন ক্ষেত্ৰলৈ মানুহ আহে আৰু এই 5 মাহ দিন মানুহ আহিয়ে আছে হাতত চাকি ধূপ লৈ পেলাই আৰু পাৰ্থদাই কোৱা নিচিনাকৈ মানুহখিনিয়ে এনেকুৱা এটা অৱস্থা কোনোবা জেগা পাৰ হৈ যাওঁতে নাক কচাবলগীয়া হয় পেচাবৰ গোন্ধ চাৰিওফালে পাৰ্থদাই কৈ গৈছে এইখিনি কথা আচলতে মই ভাবোঁ এনেকুৱা হৈছে নেকি জুবিন ক্ষেত্ৰখন সঁচাকৈয়ে উপেক্ষিত হৈছে একদম অনাদৰ কাৰো ভূক্ষেপ নাই আনকি যিজন সেইটো কি সমষ্টি পৰে দিছপুৰ সমষ্টি যিজন লোকেল এজন বিধায়ক থাকে ন MLA সেই মানুহজনেও এদিন গৈ অকণমান দায়িত্ব হিচাপে তেখেতৰ দায়িত্ব হিচাপে ৰাইজে ভোট দিলে জিকালে শেষ অকল পলিটিক্সত লাগি আছে এই জুবিন গাৰ্গৰ নিচিনা এজন মানুহৰ সেই সমাধি ক্ষেত্ৰখন ইমান হাজাৰ হাজাৰ মানুহ আহি থকাৰ পিছতো এদিন গৈ পেলাই চাবলৈ মন নাযায়নে তেখেতৰ এটা দিন এঘণ্টা সময় গৈ যদি 10টা মানুহক ক'লেহেঁতেন যে ভাই কাৰোবাক লগাই অলপ চাফা তাফা কৰা আৰু আপুনি পানী বটল প্ৰতি মুহূৰ্ততে কিনিব লাগিব হাত ধুবলৈ মুখখন ধুবলৈ ৰ'দত মানুহ ঘূৰি ফুৰিছে সৰু সৰু ল'ৰা ছোৱালী মুখখন ধুবলৈ পানী টেপ এটা নাই এই 5 মাহে এটা বাথৰুম বনাই দিব নোৱাৰিলেনে ইমান অৱস্থা বেয়া নে চৰকাৰৰ আৰু চৰকাৰ মানে মই ভাবোঁ সেইটো ছাইডত চাগে এটা ডিপাৰ্টমেণ্টো থাকিব সাংস্কৃতিক বিভাগে কিবা কৰিব সাংস্কৃতিক বিভাগ অজস্ৰ ডিপাৰ্টমেণ্টত মানুহ আছে আমি বহুত মানুহ লগ পাই থাকোঁ ক'ত কাম কৰে আমুকত কাম কৰোঁ বুলি কয় কিন্তু সেই মানুহবিলাকৰ কোনোবা এজনক দায়িত্ব দিলেও হয়তো 10জন মানুহ লৈ পেলাই আৰু যদি পইচা নাই ৰাইজক কওক ৰাইজে তুলিব ৰাইজে নহয় ৰাজাবোৰ মই এটা কথা কওঁ যে যেতিয়া আমি প্ৰথমে গৈছিলোঁ তেতিয়া পাৰ্কিংটো বাওঁ চাইডে অকল আছিলে পাৰ্কিঙৰ জেগা এতিয়াতো গাড়ী একেবাৰে মই শেষৰবাৰ যাওঁতে দেখিছোঁ হুৰা গোটেই গাড়ীবিলাক দেখোন পাৰ্কিঙৰ কোনো মা বাপেই নাই এতিয়া মেইন যিফালেদি গৈছিলে জুবিনক যিটো সমাধিস্থ কৰিবৰ কাৰণে যিটো ৰাস্তা দি লৈ গৈছিলে এতিয়াতো সেইটো দি গৈ গাড়ী একদম
একেবাৰে শ্মশানৰ ওচৰত মানুহে ৰখাইছে মানে চবতকৈ দুখ লগা কথা এইটো আমাৰ জুবিন গাৰ্গ মোৰ জুবিন গাৰ্গ বুলি কোৱাৰ পিছত কালি জুবিন গাৰ্গৰ পৰিবাৰে গৈ পেলাই জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰৰ ফটো সমাধি ক্ষেত্ৰৰ গামোচা চেঞ্জ কৰি মুচিবলগীয়া হৈছে গতিকে ক'ত গ'ল সেই মানুহবিলাক আমাৰ জুবিন গাৰ্গ বুলি কোৱা মানুহবিলাক ময়ো জুবিন আমিও জুবিন আমিও জুবিন বুলি কোৱা মানুহবিলাক আৰু ইমান ডাঙৰ ডাঙৰ কথা লিখে মই ছ'চিয়েল মিডিয়া ইমান নাচাওঁ নিজৰটো চাই থৈ দিওঁ বৰ স্বাৰ্থপৰ সেইটো ক্ষেত্ৰত মই আৰু মই ৰাজনীতিৰ কথাও একো নাজানো মই এতিয়াও বহুত মানুহ কোন দলৰ নাজানো মই জানিবলৈ মন নাযায় মই সেইটো ক্ষেত্ৰত নাজানো মই বুজি পাইছোঁ কিন্তু মানুহবিলাকে যে ইমান ডাঙৰ ডাঙৰ কথা কৈ থাকে জুবিন গাৰ্গক লৈ ইমানখিনি কথা ক'লে এতিয়া এবাৰ মন নাজানে যে সেইফালে অহা যোৱা কৰোঁতে এবাৰ সোমাই যাওঁ কিনো হৈ আছে চাই যাওঁ এবাৰ আপোনালোকে যাওক অকণমান মন দিয়ক জুবিন গাৰ্গক আচলতে জুবিন গাৰ্গ শেষ হৈ নাযায় কেতিয়াও নাভাবিব যে জুবিন সমাধি ক্ষেত্ৰ বনাই নিদিলে জুবিন গাৰ্গ মানুহৰ মনৰ পৰা নাইকিয়া হৈ যাব সেইটো কেতিয়াও নহয় মই আজি 5 মাহত প্ৰতিদিনে এটুকুৰা এটুকুৰা জেগা গৈ আছোঁ চব জেগাতে মানুহে কান্দি আছে কিন্তু আৰু সেই কান্দি থকাত চকু পানীত যদি জুই লাগে কোনো ৰখাব নোৱাৰিব কিন্তু তাত ক্ষমতাৰ কাৰণে থাকিব গতিকে সোনকালে কামখিনি কৰক মোৰ ফালৰ পৰা এইটো অনুৰোধ মই অনুষ্ঠানটোৰ শেষৰ ফাললৈ যিহেতু আহিছোঁ মই ত্ৰিদীপ এটা কথা কওঁ যে মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছে পাৰ্থ গোস্বামীয়েও যিকেইটা কথা কৈছে ইয়াৰ সুপ্ৰিম কৰ্তৃত্বটো মুখ্যমন্ত্ৰীৰ হাততে কৰোঁ বুলি ক'লে তেওঁ এক টিলিকত কৰি দিব পাৰে কালি তেওঁ যিটো কথা কৈছে যে পৰিয়ালে মোক কোৱাৰ কাৰণে মই এতিয়া তাত কৰি দিছোঁ এখেতে ক'লে যে পৰিয়ালে কোৱা নাছিলে তেনেকুৱা কৰিবলৈ না গৰিমা শইকীয়া গাৰ্গক ফোন কৰিছে না পামী বৌক ফোন কৰিছে না পাপুক ফোন কৰিছে মানে দেউতাকক ফোন কৰিছে কাকো কৰা নাই বাৰু এইটো বেলেগ কথা কাক কৈছিলে তেওঁ জানিব মোৰ কথাটো হ'ল যে এই বাউণ্ডেৰী এটা নিৰ্মাণ কৰিবৰ কাৰণে বা দোকানখিনি এটা ছাইডত ছিষ্টেমেটিককৈ দিবৰ কাৰণে তাৰপিছত এই তেল আমি যিবিলাক চাকি বন্তি জ্বলাওঁ ধূপ এইবিলাক জ্বলোৱাৰ যিটো ব্যৱস্থা সেইটো এটা সুন্দৰ ৰূপত কৰিবৰ কাৰণে আৰু এই এটা টয়লেট নিৰ্মাণ কৰিবৰ কাৰণে আৰু এটা পানীৰ ব্যৱস্থা খোৱা পানীৰ ব্যৱস্থা কৰিবৰ কাৰণে আমাৰ সেই যে ৰাতিৰ ভিতৰত ভদ্ৰ মহিলাগৰাকীয়ে কৈছিলে গোটেই পাহাৰটো কাটি গছনি একদম এক্সভেটৰ লগাই সেইখিনিতো আন্তৰিকতাত কৰা হৈছিলে 2 ৰাতিৰ ভিতৰত কৰা হৈছিলে সেইখিনি 1.5 দিন লাগিছিলে চাগে মোটামুটি সেইখিনি যদি কৰিব পাৰি তেনেহ'লে আমাক এইটো কাম কৰিবৰ কাৰণে আজি 5 মাহ সময় কেতিয়াও নালাগে এইটো যদি আন্তৰিকতা থাকিলহেঁতেন মাত্ৰ এইটো অতি বেছি লগা কাম 20 দিনৰ 1 মাহৰ কাম এইটো 1 মাহ লাগিব এই গোটেই কামকেইটা চিজিল কৰিবৰ কাৰণে মই জুবিন ক্ষেত্ৰৰ প্ৰকল্পৰ কথা মই কোৱাই নাই এই যিখিনি পাৰ্থ গোস্বামীয়ে যিখিনি কথা কৈছে টয়লেট এটা পানী খোৱা ব্যৱস্থা দোকানখিনি ছিষ্টেমেটিক কৰা আৰু তাত অলপ পানী মৰাৰ ব্যৱস্থা কৰা এইখিনি কৰিবলৈও যদি পৰিয়ালৰ লোকেহে ক'ব লাগে চৰকাৰখনৰ কি নিজৰ ক্ষেত্ৰত আন্তৰিকতা নাই ময়ো জুবিন আমিও জুবিন বুলি মুখ্যমন্ত্ৰীয়ে দেখোন ময়ো আটাইতকৈ বেছি জুবিন অনুৰাগী বুলি কৈছিলে জুবিন অনুৰাগী মানুহজনে তেনেহ'লে এতিয়া কিয় সময় পোৱা নাই তাৰমানে ৰাজনীতিত এইবিলাক চব উঠি গ'ল নে কি নহয় নিতুদা কিমান লাজ লগা এটা আমি পৰিৱেশত আছোঁ মই তেতিয়াৰ পৰা সেই কথাটোৱে ভাবি আছোঁ যে কেইদিনমান পাছত বহাগ বিহু আহিলে কালি মই এটা কলিকতাৰ পৰা এটা ফেমিলি লগ পালোঁ কলিকতাৰ পৰা তেওঁলোক কামাখ্যালৈ আহিছিলে কামাখ্যাৰ পৰা জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰিবলৈ আহিছে মানুহজনটো আহি অবাক তেওঁ মোক একদম সম্পূৰ্ণ খোলাকৈ কৈ গৈছে যে 5 মাহে একোৱেই হোৱা নাই আমিতো বেলেগ এটা ইমেজ লৈ আহিছিলোঁ জুবিন মানে ক্ষেত্ৰ চাবলৈ বঙালী ফেমিলি এটা অলপ বয়সস্থ মোক আহি প্ৰথম কাৰেক্ট মই গেটত থৈ আহিছোঁ মোক আহি পেলাই কিমান লাজৰ কৈছে বেটা জুবিন ক্ষেত্ৰ কন চাই মই তাৰ জুবিন ক্ষেত্ৰৰ ভিতৰত সোমাই পেলাই মোক সুধিছে ইয়েহে এইটাই কি এইটাই তাৰমানে সেইটো পৰ্যটন ক্ষেত্ৰ তাৰপিছত তোমাক লগ পাইছোঁ ভবাই নাই যে সেইটো বেলেগ এটা আশা কৰি আহিছোঁ ন জুবিন দাক ইমান যদি অসমলৈ ভাল পায় মই সেই কথাটোৱে ক'ব খুজিছিলোঁ যে ইয়াত আমি জুবিন গাৰ্গৰ সৈতে একেলগে বাদ্য সংকট কৰি থকা মানুহখিনিয়ে জুবিন গাৰ্গ নাইকিয়া হৈ যোৱা 5 মাহ পাছত যে সমাধি জুবিন ক্ষেত্ৰৰ পেচাব পায়খানাৰ কথা পাতিব লগা হ'ব জুবিন ক্ষেত্ৰত পেচাবৰ দুৰ্গন্ধৰ কথা পাতিব লগা হ'ব এই দিনকেইটা অসমীয়া মানুহে দেখিব বুলি ভবাই নাছিল আৰু কাৰ কাৰণে দেখিব লগা হৈছে মই এতিয়া খোলা খুলিয়াই কৈছোঁ কোনো তাত মানে আমি কথাবোৰ সজাই পৰাই কৈ লাভ নাই স্পষ্ট কথাটো কি অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰি থাকে আমি 5খন ৰাজ্যলৈ যাম তেওঁৰ 5খন ৰাজ্যৰ স্বপ্নটোত ভাল জুবিন ক্ষেত্ৰ এখন নাই নেকি তেওঁক যে আমি দেখি থাকোঁ তেওঁ এইকেইদিন আপুনি মই একদম সৰু উদাহৰণ এটা দিছোঁ তেওঁ এইকেইদিন অসমৰ বিভিন্ন ঠাইত সভা সমিতি কৰি আছে প্ৰত্যেকখন সভা সমিতিত সুস্থ তেওঁলোকে আজিকালি সভাক্ষেত্ৰ কৰে তাতোতো পেচাব পায়খানা কৰাৰ নিৰ্দিষ্ট ব্যৱস্থা থাকে সেই মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিটো দিনত অসমত যদি সভাত তেনে ব্যৱস্থা হ'ব পাৰে জুবিন ক্ষেত্ৰত যোৱা 5 মাহে কথাটো একেবাৰে সৰল 10টাৰ পাছত মানুহ যাবলৈ বিচৰা নাই মানুহে বিচাৰিছিল কি সোমাই যোৱা এটা ভাল ৰাস্তা ওলাই অহা এটা ভাল ৰাস্তা পেচাব পায়খানাৰ ভাল ৰাস্তা সেইকেইটা আমি কৰিব নোৱাৰোঁ আমি অসমীয়া জাতিটোৱে ইমান বেছি পিছ পৰি গ'লোঁ নেকি যে আমি সেই সাধাৰণ কামখিনি জুবিন ক্ষেত্ৰত আজিলৈ কৰিব পৰা নাই এতিয়া মূল কথাটো হৈছে যিটো কথা মই প্ৰথমতে ক'ম বুলি ভাবিছিলোঁ জুবিন গাৰ্গ নাইকিয়া হৈ যোৱাৰ পাছত তেখেতে অসমৰ সৰু মানুহবোৰক একত্ৰিত কৰি গৈছিল এই যে সৰু মানুহবোৰ জাতি ধৰ্ম বৰ্ণৰ সময়ত বহু ৰাজনীতিকে বহু সময়ত ভাগ কৰি থাকে এই মানুহবোৰক তেওঁ একত্ৰিত কৰি গ'ল সকলোকে পুনৰবাৰ অসমীয়া জাতিৰ যিটো একতাৰ বান্ধোন এই বান্ধোনদান তেওঁ আমাক দি থৈ গ'ল একত্ৰিত কৰি থৈ গ'ল কিন্তু যিখিনি ডাঙৰ মানুহ যিখিনি মানুহে জুবিন গাৰ্গক লৈ তাৰ পাছতো জীয়াই থাকোঁতে যিখিনি মানুহে বেপাৰ কৰিলে মৃত্যুৰ পাছতো বেপাৰ চলি আছে ডাঙৰ মানুহবোৰ কিন্তু একত্ৰিত হোৱা নাই তেওঁলোক পুনৰবাৰ যেতিয়া নিৰ্বাচন আহিছে তেওঁলোক ভাগ হৈ গৈছে নিজৰ অংকত ব্যস্ত হৈছে তেওঁলোকৰ বাবে জুবিন ক্ষেত্ৰৰ কাম কৰাতকৈ ভোট কেনেকৈ দুটাকে বেছিকৈ পাওঁ সেই কথাটো মনত পৰিছে কিন্তু মই নিতুদা আজিও কৈ থৈ যাম এই আটাইবোৰ মানুহে আপুনি নিৰ্বাচনী সভাবোৰ আৰম্ভ হ'ব দিয়ক তেওঁলোকে আকৌ জুবিন গাৰ্গৰ নাম কিন্তু ল'ব গতিকে মই অসমৰ মূৰ বয়সৰ
বয়সৰ মানুহখিনিক এই কথাটোৱে অনুৰোধ কৰিম, এই মানুহবোৰে যেতিয়া মঞ্চত জুবিন গাৰ্গৰ নাম ল'বলৈ যাব, গানবোৰ যেতিয়া আওৰাবলৈ যাব, এওঁলোকক কিন্তু জুবিন ক্ষেত্ৰৰ প্ৰকল্পৰ কথা সুধিব লাগে সমান্তৰালভাৱে। মই এটা বাক্যকৈ শেষ কৰিছোঁ, আমি বিচাৰিছিলোঁ জুবিন গাৰ্গ নাইকিয়া হৈ যোৱাৰ পাছত তেখেতে অসমীয়া চিনেমাক লৈ সপোন দেখিছিল, অসমত মিনি চিনেমা হল কেতিয়া নিৰ্মাণ কৰা হ'ব, চৰকাৰে কেতিয়া কৰিব, সেই সন্দৰ্ভত কথা ঘোষণা কৰিব, ফুটবলক লৈ কাম কৰিব। কিন্তু তেওঁলোকে নিজৰ স্বাৰ্থক লৈ যদি ব্যস্ত হৈ থাকে, পাহৰি যাব নালাগে এতিয়াও অসমত এজনেই ষ্টাৰ, এজনেই চেলিব্ৰিটি, অসমৰ আটাইতকৈ জনপ্ৰিয় মানুহ এজনেই, আৰু সদায় সেই মানুহজনে হৈ থাকিব। তাক লৈ যদি কাৰোবাৰ হিংসা আছে, সেই হিংসা ঈৰ্ষা বাদ দি সেই মানুহজনৰ বাবে কাম কৰিব লাগে। মই আটাইকেইগৰাকীকে ধন্যবাদ জনাইছোঁ। মোৰ অনুষ্ঠানটো শেষ কৰিব লাগিব, সময় যিহেতু শেষ হৈছে। মই একো নকওঁ, প্ৰিয় দৰ্শক, আপোনালোকে এই চাৰিওগৰাকীৰ বক্তব্য শুনিছে। তিনিগৰাকী জুবিন গাৰ্গৰ অত্যন্ত ঘনিষ্ঠ বন্ধু আৰু ত্ৰিদীপ এগৰাকী যুৱ প্ৰজন্মৰ প্ৰতিনিধি। ময়ো জুবিন, আমিও জুবিন, শ্ৰেষ্ঠ জুবিন অনুৰাগী বুলি কোৱা মুখ্যমন্ত্ৰীয়ে কিন্তু আজিলৈকে জুবিন গাৰ্গৰ চিনেমাখন নাচালে। 26 জানুৱাৰীত চাম বুলি কৈও 26 জানুৱাৰী পাৰ হ'ল, আজিও নাচালে। আৰু জুবিন ক্ষেত্ৰৰ অৱস্থা এয়া হৈ আছে। আটাইতকৈ দক্ষৰ বিচক্ষণ মুখ্যমন্ত্ৰীগৰাকীৰ দিনত জুবিন ক্ষেত্ৰতো এখেতসকলে গৈ পৰিষ্কাৰ কৰিব নালাগিছিল। তাত 5টা ল'ৰা পানী দিবৰ কাৰণে, চাফা কৰিবৰ কাৰণে অন্ততঃ চৰকাৰখনে দিব পাৰিব লাগিছিল। বাকী কথা মই একো নকওঁ, আপোনালোকে বিচাৰ কৰক সকলো। আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ। নমস্কাৰ।